নমস্কাৰ, আপোনালোকক মোৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি মোৰ অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি। বিশেষ বুলি এইকাৰণে কৈছো কাৰণ আপোনালোকৰ সকলোৰে চিনাকি এখন মুখ, ধাৰাবাহিক লগতে অসমীয়া ছবি জগতৰ নিচেই চিনাকি এখন মুখ গৌৰৱ দা। আজি গৌৰৱ দাক মোৰ অনুষ্ঠানলৈ আনিছো, গতিকে গৌৰৱ দাক মোৰ চেনেললৈ স্বাগতম জনাইছো। ধন্যবাদ। প্ৰথমতে খবৰ কেনেকুৱা? ভাল, বিহু ভালে ভালে গ'ল। আৰু বিকিৰ চেনেল যোনে যোনে চাই আছে সকলোলৈ মই ৰঙালী বিহুৰ ওলগ যাচিলো, আৰু লগতে অসমীয়া নতুন বৰ্ষটো যাতে সকলোৰে বাবে খুব ভাল হয় সেয়া কামনা কৰিলো। হয়, বিহু বুলি ক'লে আমাৰ বেলেগ ধৰণৰ এইবাৰ যদিও বিহুটো অকণমান উৰুঙা গ'ল, তথাপিও বিহু বুলি ক'লে কেনেকুৱা ধৰণৰ অনুভৱ মনলৈ আহে অকণমান কৈ দিয়ক। মইতো আপাৰ আচামৰ ল'ৰা, গতিকে বিহু বুলি ক'লে আমাৰ ৰাতি বিহু, চোতাল বিহু, বিহু খাবলৈ যোৱা মানুহৰ ঘৰে ঘৰে সেই গোটেইখিনি আহে। তো আগতে যেতিয়া এটা বয়সলৈকে আছিলো ধেমাজি, তেতিয়া আমি ৰাতি ৰাতি চোতাল বিহু মাৰো। তো সেইটো আমাৰ বিহু বুলি ক'লে আহে। আৰু বিহু বুলি ক'লে আমাৰ তাতে গৰু বিহুৰ দিনা আমি ৰাতিপুৱা গৰুক গা ধুৱাই অহাৰ পিছত গা পা ধুই যি ওলালো আৰু ঢোল লৈ, মানে ঢোল তেতিয়াবা ঢোলে গমগমাই থাকে আমাৰ আপাৰ আচামত। তাৰপিছত ঘৰে ঘৰে গৈ আকৌ বিহু খোৱা আছে, উগুল থুগুল মই বিশেষ পৰিৱেশ আৰু গতিকে দৰ্শকসকল, আজি গৌৰৱ দাৰ অভিনয় জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বহুত কথা আমি আপোনালোকক জনোৱাম। গতিকে আপোনালোকে অনুষ্ঠানটোৰ লগত একদম শেষলৈকে জড়িত হৈ থাকিব বুলি আশা কৰিছো। গতিকে গৌৰৱ দা, প্ৰথমতে আপোনাক সুধিব বিচাৰিছো, মানে আপোনাৰ অতীতৰ পৰা বৰ্তমানলৈকে চমুকৈ গোটেইকেইটা দিশ আজি এই অনুষ্ঠানটোৰ জৰিয়তে চুই যাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে আপোনাৰ শৈশৱটোলৈ অকণমান উভতি যাওক। গতিকে অকণমান শৈশৱটোৰ কথা কৈ দিয়ক। আপোনাৰ মা দেউতা, আপোনাৰ সেই ঘৰখন বা ক'ৰ পৰা আপুনি শিক্ষা জীৱন আৰম্ভ কৰিছিল, অকণমান কৈ দিয়ক। মোৰ ঘৰ হ'ল ধেমাজি বিষ্ণুপুৰ টেকজুৰি গাঁৱত। তো মোৰ দেউতা শিক্ষক শ্ৰীযুত তাৰিণীকান্ত বৰা, মা চেনিমাই বৰা, মা হাউচ ৱাইফ। আৰু মোৰ দাদা আছে বিকাশজ্যোতি বৰা, ভাইটি চিত্তৰঞ্জন বৰা, সি পুলিচত চাকৰি কৰে, দাদা টিচাৰ। গতিকে মই শিক্ষকৰ ঘৰৰ ল'ৰা আৰু গাঁৱৰ ল'ৰা, গতিকে আমাৰ পৃথিৱীখন বৰ ধুনীয়া আছিলে। আমি ঘৰৰ পৰা স্কুললৈ যোৱা, স্কুলৰ পৰা ঘৰলৈ ঘূৰি অহাৰ আৰু এখন পৃথিৱী আছিলে, য'ত আমি ধৰা কাৰ ঘৰে ঘৰে আমলখি, লেটেকু, পনিয়ল কাৰ ঘৰে ঘৰে লাগিছে সেইবোৰ বিচাৰি ফুৰিছিলো, যদিও ঘৰত থাকি কিন্তু চুৰ কৰি খোৱা মজা আচলতে। তাৰপিছত আৰু তাতে শিক্ষকৰ ল'ৰাৰ কাৰণে আমি বহুত শাসনত ডাঙৰ হ'বলগীয়া হৈছিলে। তো তেতিয়া দিনত যদিও মোবাইল ফোন নাছিল, ফোন নাছিল, মানে যদি কিবা এটা বদমাচি কৰো প্ৰথম মানে ঘৰ নাপাওঁ, সেই ঘৰত আহি খবৰ পায়। আৰু দেউতা যথেষ্ট মানে ষ্ট্ৰিক আছিল, তেওঁ যিহেতু টিচাৰ আছিলে। তো সেইটো কাৰণে খুব মই আটাইতকৈ বেছি মাৰ খাইছিলো আমাৰ ঘৰখনত সৰুৰ পৰা। তো তেনেকে খেলি ধুলি ডাঙৰ দীঘল হলো ধেমাজিতে। মই হাই ছেকেণ্ডেৰীলৈকে ধেমাজিতে পঢ়িছো। হাই ছেকেণ্ডেৰীলৈকে মই চায়েন্সত আছিলো। তাৰপিছত মই প্ৰাগজ্যোতিষ কলেজত ডিগ্ৰী কৰিলো, MA কৰিলো মই গুৱাহাটী ইউনিভাৰ্চিটিত। কিন্তু মই ডিগ্ৰীৰ পৰা মই আৰ্টছলৈ আহিলো, কাৰণে সেইখন সময়ত মই চিগাল থিয়েটাৰ একাডেমীত এডমিশ্যন ললো। তো চায়েন্সটো বলে নোৱাৰিম বুলি গম পালো, গতিকে আৰ্টছলৈ আহিলো। হিষ্ট্ৰীত মোৰ মেজৰ আছিল, তেনেকে মই MA লৈকে কমপ্লিট কৰিলো। তাৰপিছত আপোনাৰ অভিনয় যাত্ৰা। এতিয়া এইখিনিতে আৰু এটা কথা সুধো, আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছত সাধাৰণতে সকলোৰে এটা এটা সপোন থাকে যে মই ডাঙৰ হলে ডক্তৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা ব্যৱসায় কৰিম বা কেনেকুৱা। আপুনি যিহেতুকে অভিনেতা হিচাপে এষ্টাব্লিছ হ'ল, আপোনাৰ মনলৈ এই ধাৰণাটো বা এই চিন্তাটো কেতিয়া আহিল যে মই এগৰাকী অভিনেতা হ'ম? এইটো সপোন আছিল নে আপোনাৰ, নে হঠাতে অহা হ'ল? হঠাতে হোৱা নহয়, মানে আগতে আমি মোবাইল থিয়েটাৰ, আমাৰ তেতিয়া চিনেমাটো আমি যিটো ব্লেক এণ্ড হোৱাইট টিভিত দেওবাৰে দেওবাৰে দিয়ে সেয়ে চিনেমা চাওঁ। সৰু টিভি, 14 ইঞ্চি টিভি, তাকো মেক্সিমাম কাৰেণ্ট নাছিলে। কিন্তু আমি মোবাইল থিয়েটাৰ চাইছিলো। দেউতা যিহেতু অকমান সমাজৰ আগৰ মানুহ আছিল, গতিকে আমাৰ ঘৰলে চিজন টিকেটটোতো আমাৰ ঘৰলৈ যায়। এতিয়াও মনত আছে যে ঠাণ্ডা দিনত, আমাৰ এইফালে ঠাণ্ডা দিনত যায় সাধাৰণতে ডিচেম্বৰ জানুৱাৰী এনেকুৱা সময়ত, আৰু তেতিয়াতো বহুত ঠাণ্ডা আছিলে, এতিয়াতো ঠাণ্ডা নাইকিয়াই হৈছে। তো সেই ঠাণ্ডাটো যেতিয়া চম্পক শৰ্মা, তেতিয়া ডেকা চম্পক শৰ্মাহঁতে যেতিয়া হাত কটা, মানে এনেকুৱা হাত কটা চোলা পিন্ধি উঠিব, ভিলেইনক মাৰিব, মানে একদম মানুহৰ চিঞৰ, যেতিয়া গিজ গিজাই পুৰা মানুহৰ চিঞৰটো, তেতিয়া মানে মনত আহে যে এদিন ময়ো এনেকে উঠিম, ময়ো মানে এনেকুৱা এক্টিং কৰিম আৰু মানুহে মোক চিঞৰিব। তো সেইটো বুকুৰ মাজত থাকিয়ে যায়। আৰু মই যি দেখিছো পিছতো বহুত মানুহ মই জীৱনত লগ পাওঁতে দেখিছো
99% মানুহৰ এক্টৰ হোৱাৰ এটা আশা বুকুৰ মাজত থাকে, কিন্তু কিছুমানে ধৰা কণ্টিনিউ কৰিব নোৱাৰে। তাৰপিছত মই মেট্ৰিক পাছ কৰাৰ পিছত মই দিগন্ত দিহিঙীয়া আৰু পংকজ চেতিয়া তেওঁলোকক লগ পালো আমাৰ ধেমাজিৰে। মই একাংকিকা নাট আৰম্ভ কৰিলো, ৱৰ্কশ্বপ কৰিলো তেতিয়া। তেতিয়াই কিয় জানো ভাবি ললো যে মই এক্টৰে হ'ম। মই তেনেকে পঢ়া শুনাও কমি গ'ল, নাটকৰ লগত বেছি দৌৰা দৌৰি মানে আপোনাৰ নাটকৰ পৰাই অভিনয় যাত্ৰাটো আৰম্ভ হৈছে। তো একাংকিকাই প্ৰথম কম্পিটিশ্যনবোৰ কৰি ফুৰো তেতিয়া, পৰীক্ষা আগতো কম্পিটিশ্যন কৰিব যাওঁ, ঘৰত গালি মাৰ পিট এনেকুৱা, কিন্তু তথাপিও এৰিলো। যেতিয়া মই গুৱাহাটীলৈ আহিছিলো, গুৱাহাটীলৈ একচুৱেলি মই চিগাল থিয়েটাৰ একাডেমীত পঢ়িম বুলি আহিছিলো, কাৰণ মই তেতিয়া আমি জনামতে তেতিয়া চিগাল থিয়েটাৰ একাডেমীতে মানে এবছৰীয়া শিক্ষা আছিল অভিনয়ৰ। আৰু যিহেতু বাহাৰুল ইছলাম ছাৰ বা ভাগীৰথী মেডামক তেতিয়াৰ পৰা আমি জানোৱেই, চবেই জানিছিলে নাটকৰ মানুহখিনি। গতিকে আমি তেতিয়া আহিছিলোৱে মই চিগালত এডমিশ্যন লবলৈ, কাৰণ মই কলেজ হোৱাৰ আগত চিগাল থিয়েটাৰ একাডেমী চাইছিলো। তেতিয়াই হয়তো অভিনয়ৰ ভোকটো সোমাইছিল, তেতিয়ালৈকে সোমালে। আৰু তাৰপিছত ভাবিলো অভিনয় কৰিম বুলি। কিছুমান বস্তু অভাৱ আছিল, তেতিয়াও গ্ৰুমিং জনা নাছিলো, আৰু যিহেতু স্কুল টিচাৰ ল'ৰা আছিলো, আমাৰ পিন্ধন একদম সাধাৰণ আছিলে। দেউতাই ইন কৰি চাৰ্ট পিন্ধিবলৈ দিয়া নাছিলে, জিন্স পেণ্ট টি চাৰ্ট ধৰা মই গুৱাহাটী অহাৰ পিছত পিন্ধিবলৈ লৈছো। আগতে আমাৰ ফৰ্মেল চাৰ্ট ফৰ্মেল পেণ্ট, যেতিয়ালৈকে ধেমাজিত আছিলো, মানে হাই ছেকেণ্ডেৰী পাছ কৰালৈকে। তাৰপিছত নিজক গ্ৰুমিঙো নাজানিছিলো যিহেতু। তাৰপিছত লাহে লাহে শিকিলো, মানুহৰ আশীৰ্বাদ মৰমে আগুৱাই লৈ গ'ল। তো বহুত বেয়া দিন ভাল দিন আহিল, তেনেকে গৈ 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 আজিৰ দিনটোত আছো। তাকে আৰু আপোনাৰ কি হয়, এই যাত্ৰা পথত আগুৱাই যাওঁতে ধৰক আমি বিভিন্ন সময়ত বিভিন্ন ব্যক্তিক লগ পাওঁ, বিভিন্নজন ব্যক্তিৰ সান্নিধ্য লাভ কৰো, বা ধৰক অনুপ্ৰেৰণাৰ উৎস বুলি যদি কোৱা হয়, আপুনি এই ক্ষেত্ৰত আগবাঢ়ি যাওঁতে বিশেষকে অভিনয় ক্ষেত্ৰটোত কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল, যাৰ জৰিয়তে আপুনি ধৰক আগবাঢ়িবলৈ অকনমান হলেও সাহস পাইছে, উৎসাহ পাইছে? মই মানে এটা নাম যদি লৈ লওঁ, এতিয়া বহুত নাম থাকি যাব, কিন্তু মই এটা কথা কওঁ, বহুতে কয় মই নিজে কষ্ট কৰি মানে চেষ্টা কৰি চাকচেছ হৈছো বা কিবা। মই চাকচেছ হৈছো নাই নাজানো, কিন্তু মই আজি যিটো পজিশ্যনত আছো, বহুত মানুহৰ মৰম আছে, বহুত মানুহৰ আশীৰ্বাদ আছে। বিশেষকৈ মই ৰাজেশ ভূঞাৰ নামটো এইকণ সময়ত ল'বই লাগিব, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজেশ ভূঞা। কাৰণ মোৰ হামাৰ ধনী বুলি যিখন VCD মই প্ৰথম কৰিছিলো, সেইখনত মোক পবিত্ৰদাৰ নাটক এখন চাই তেতিয়া মোক কৈছিলে, তই ডিজি মিউজিকলৈ আহিবাচোন তুমি বুলি। তাৰপিছত যোৱাৰ পিছত ৰাজেশ ভূঞাই মোক তেতিয়া কাষ্টিং কৰিছিলে হামাৰ ধনী বুলি, এন কে প্ৰডাকশ্যন, আৰু দেৱু বৰকটকীৰ নামটো ল'ব লাগিব যিহেতু তেওঁ প্ৰযোজক আছিল এন কে প্ৰডাকশ্যনত। তাৰমানে সেইখন সময়ত মোক কিয় কাষ্টিং কৰিছিল, মই আজি যদি হামাৰ ধনী কিবা ভিডিঅ' ক্লিপছ বা ইউটিউবত থাকে, আজিকালি আহি থাকে ন, তো চালে মই ভাবো যে কিয় কাষ্টিং কৰিছিল। আচলতে ৰাজেশে মই নাটকৰ ল'ৰা আছিলো বুলি কাষ্টিং কৰিছিল নেকি, কাৰণ মই তেতিয়া ক্ষীণ, মই এইটো হাইটত মোৰ বডি ৱেইট আছিল 65 kg। কাপোৰ পিন্ধিব নাজানো, কোনো কাপোৰ ড্ৰেছিং চেন্স নাই, তথাপি তেওঁ মোক এটা একদম মুখ্য চৰিত্ৰত লৈছিলে। তো তেওঁলোকৰ আশীৰ্বাদটোতো আছেই। তাৰ পাছত কাৰ নাম ল'ম কাৰ থাকি যাব, এনেকুৱা হৈছে। চিম্পল গগৈ, সুনয়না বা, মনজিৎ দা, ৰূপকমল হাজৰিকা, প্ৰণৱ বিবেক, তেনেকে পংকজ কলিতা, তো তেওঁলোকৰ প্ৰত্যেকৰে, আৰু চাহিন বাহঁতৰ, অনুপম মহন্ত চাহিন বাৰ নাম ল'বই লাগিব, কাৰণ তেওঁলোক যেতিয়া ৰং চেনেলত আছিল মোক বহুতখিনি মৰম কৰিছিল, বহুতখিনি তেওঁলোকে মোক গাইড কৰিছিল। তো সেই গোটেই মানুহখিনিৰ মৰম চেনেহ লৈহে মই আজিৰ ঠাইত। আৰু মই নাজানো কিয় মোক মানুহে মৰম কৰে, বহুত বেছি মৰম কৰে, য'তে যাওঁ বা যাকে পাইছো, বহুততকে কেতিয়াবা মোৰ ভাল লাগে, বহুততকে মই মৰমটো বেছি পাওঁ। তো তেওঁলোকৰ সেই মৰম চেনেহ আশীৰ্বাদে মোক আজি আহি মানে এই পজিশ্যনটোত য'ত আছো আৰু ত'ত থিয় হবলৈ সকলোৰে সহায় সহযোগিতা দিছে আচলতে। মই ন' ডাউট মই লাইনটো এৰি দিয়া নাই, কাৰণ মোৰ 2006ত মই প্ৰথম আৰম্ভ কৰিছো। তো 2006ৰ পৰা 2026, 20 বছৰ, 20 বছৰত মোৰ চকুৰ আগত বহুত এক্টৰ আহিল, ষ্টাৰ হল, নাইকিয়া হৈ গল, বহুত এক্টৰ আহিল, ষ্টাৰ হল, নাইকিয়া হৈ গল, কিন্তু মই টিকি থাকিলো আজিলৈকে। আজি মোৰ পৰিচয় অভিনেতাই। গতিকে এই 20 বছৰ কাল টিকি থাকোতে বহুত বেয়া সময় ভাল সময় আহিছে। তো তাৰ মাজত কিছুমান মানুহ আছিলে, দাদুমণি বৰা, পংকজ পাতৰ, তো তেওঁলোকেও মোক বহুতখিনি মানে এটা সময়ত সাহস দিছে, শক্তি দিছে। আৰু এখন কিতাপৰ নাম ল'ব লাগিব দেই, মহাৰথী। এটা ষ্টেজত ষ্ট্ৰাগল ষ্টেজ এটা থাকে। মোৰ মানে জীৱনত এনেকুৱা দিন আহিছে, তুমি বিশ্বাস নকৰিবা। তেতিয়া মই ইমান কৈছোৱে ন, মই গ্ৰুমিং নাজানো, তেতিয়া মই দেখাতো খুব এটা ভাল নাছিলো,
ক্ষীণ নাছিলো তথাপি সেই ৰাজেশ দাহঁতে গাইড কৰিছিল যে মানুহবোৰৰ ওচৰলৈ যাবি চবকে লগ কৰিবি নতুন নতুনকে আহিছে যে এবাৰ এজন ডাইৰেক্টৰৰ ওচৰলৈ গৈছো তেওঁৰ ফটো চটো দিলো কলো তেওঁ ঘূৰি আহি জোতাযোৰ খুলি থৈ গৈছিলো ৰুমৰ বাহিৰত আহি জোতাযোৰ পিন্ধি থাকোতে ভিতৰৰ পৰা শুনিছো তেওঁ আৰু এজন আছিলে তেওঁলোকে কথা পাতিছে যে এইটোহঁত থোপৰালৈ এক্টৰ হব আহে তো তেনেকুৱা দিনো গৈছে কিন্তু ভগৱানৰ কৃপাত সেইজন ডাইৰেক্টৰে আকৌ বহুত দিনৰ পিছত মোক ফোন কৰিছে যে মই এনেকে চিৰিয়েল এখন কৰিছো তুমি যদি কৰা মোৰ চিৰিয়েলখন ৰঙত পাবলৈ সুবিধা হ'ব তো মই অৱশ্যে সেইবোৰ মই ধৰি থকা নাছিলো মোৰ এইকণ সময়ত খুব ব্যস্ত হৈ থকাৰ কাৰণে মই চিৰিয়েলখন কৰিব নোৱাৰিলো কিন্তু সেই ভাল লাগে আৰু এটা সময়ত যোনে মোক যোগ্য নহয় বুলি ভাবিছিল আজি যোগ্য বুলি ভাবিবলৈ বাধ্য হৈছে আৰু ভগৱানৰ কৃপাত সেই তাৰ পৰা আহি মই এতিয়া অসমৰ আটাইতকৈ ডাঙৰ ছবি বুলি যদি প্ৰথম কবলৈ যায় ডক্টৰ বেজবৰুৱাই দুই কথাই কয় ষ্টাৰ কাষ্টৰ পৰা চোৱা তুমি তাৰে পপুলাৰিটি চোৱা জুবিনদাৰ চিনেমাৰ পাছত যে বেলেগৰ চিনেমাও অসমীয়া মানুহে এনেকে চাব পাৰে সেয়া ডক্টৰ বেজবৰুৱাই দুয়ে প্ৰুভ কৰিলে গতিকে সেইখন ভাঙি আহিছিলে তো সেইখন চিনেমাটো মই এটা অন্যতম মানে লিড কেৰেক্টাৰে কৰিছো হয়তো আচলতে নেতিবাচক কিছুমান মন্তব্যই হয়তো আমাক আৰু চাগে বেছি শক্তিশালী কৰি তোলে নেকি কৰে কিন্তু সেইখন সময়ত অকমান মনটোও বেয়া লাগে ফ্ৰাষ্ট্ৰেশ্যনো আহে আৰু সেইখন সময়ত আমাৰ অসমীয়া মানুহ মোৰ হৈছিল মানে সেইখন সময়ত মা দেউতাহঁতৰ সাহসটো নাপাওঁ মোৰ দেউতাৰ এটাই কথা আছে তই যদি এইবোৰ মানে এইবোৰ বাদ দি নাটক চাটক বাদ দি যদি তই ঘৰলৈ ঘূৰি আহ তই যি কৰ যদি ঠিকা কৰ যদি বিজনেছ কৰ যি কাৰণে তোক যি সহায় লাগে মই কৰিম কিন্তু যদি এইটোৱে কৰি থাক মই তোক একো সহায় নকৰো এটা অৱস্থাত সহযোগিতাটো নাছিল নাছিল এতিয়া যিদিনা ধৰা এইটো মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এটা ধন্যবাদ জনাইছো যে তেওঁ আৰ্টিষ্ট সকললৈ যে গামোচা আৰু গ্ৰিটিংছ কাৰ্ড পঠাবলৈ এইটো তেওঁৰ প্ৰথম ষ্টাৰ্ট কৰিছে আৰু সেইটো বস্তুৱে এটা বৰ বেলেগ ধৰণৰ আমাক সাহস দিলে মোৰ ঘৰলৈ যেতিয়া প্ৰথম গামোচাখন হিমন্ত বিশ্ব শৰ্মা বুলি তলত লিখা থাকে মানে হেৰি কৰা তো সেইখন গৈছে দেউতাই সেইখন গামোচা বেলেগক দেখুৱাইছে তো মই সেইদিনাহে প্ৰথম দেখিলো যে মোৰ দেউতাই মোক লৈ মানে গৌৰৱবোধ কৰিছে আৰু সেইখন সময়ত মোৰ বেয়া সময়খিনিত মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী কিতাপখনে মোক বহুত হেল্প কৰিছে মই যেতিয়া ডিপ্ৰেছ হওঁ বা মাথা চাথা বেয়া হৈ যায় বা এনেকুৱা ধৰণৰ বা আৰু এনেকুৱা হৈছে মোৰ কাষ্টিং কৰে তো তেতিয়া ধৰা কাষ্টিংটো বহুত আশাৰে ৰৈ থাকো ন কিবা এটা প্ৰজেক্টৰ কথা কলে তোমাক ল'ম দিয়া এইটো কেৰেক্টাৰ স্ক্ৰিপ্টটো দি দিলে পঢ়ি আছো ধৰা তাৰপিছত গম পাই যাওঁ যে বেলেগক লৈ চিৰিয়েলখনে হওক বা VCD-খন হওক বা তেনেকুৱা ধৰণৰ প্ৰজেক্টটো কৰি দিলে তো তেতিয়া বৰ কষ্ট হয় তো তেতিয়া মই মহাৰথী পঢ়িছিলো তাৰমানে মোৰ সৰুৰ পৰা এটা কিতাপ পঢ়িছিলো মোৰ ঘৰত কিতাপ পঢ়াৰ এটা পৰিৱেশ আছিল দেউতাই পঢ়া শুনা কৰে দাদাই পঢ়া শুনা কৰে তো মোৰ ঘৰত সেই অসমীয়া ভাল ভাল কিতাপবোৰ প্ৰায় আছে আৰু ইভেন বঙালী কিতাপো বহুত আছে তাৰা শংকৰ তাৰপিছত তেওঁলোকৰ মানে যোন সুনীল গংগোপাধ্যায় তেওঁলোকৰ মানে শৰৎচন্দ্ৰ তেওঁলোকৰ প্ৰায়ভাগ উপন্যাস সমগ্ৰ মোৰ ঘৰত এতিয়াও আছে তো দেউতাইও পঢ়ে তো ময়ো সেই পঢ়াৰ তো মই সেই এবাৰ সেই তেনেকে ডিপ্ৰেছ হওঁতে ঘৰলৈ যাওঁতে মই মহাৰথীখন লৈ আহিছিলো ইভেন মহাৰথীখন এতিয়াও মোৰ লগত আছে আৰু যেতিয়াই মোৰ মন বেয়া হয় কিবা মই মহাৰথীখন পাব কাৰণ কৰ্ণই যিমান কষ্ট পাইছিলে ইমান বীৰ হৈ তাৰ তুলনাততো আমি একোৱেই নহয় এইটোৱে সাহস লৈছিলো আৰু সেইটোৱে আচলতে আমাৰ কাৰণে অনুপ্ৰেৰণা হয় সঁচা কথা তাৰপিছত আপোনাৰ কেমেৰাৰ কামলৈ আহো এতিয়া কেমেৰাৰ কাম বুলি ক'লে আপোনাৰ প্ৰথম কাম কোনটো আছিল আমাৰ ধনী ফিল্ম NK প্ৰডাকশ্যনৰ ৰাজেশ ভূঞা ডাইৰেকশ্যন আছিলে দেবু বৰকটকী প্ৰযোজনা তাৰপিছত আপোনাৰ জীৱনৰ যদি টাৰ্ণিং পইণ্ট বুলি সোধা হয় কোনটো কামৰ কথা ক'ব যিয়ে আপোনাক ধৰক নতুন ৰূপত গোটেই অসমবাসী দৰ্শকৰ মাজত ধৰক চিনাকি কৰাই দিছে একে সময়তে মই দুখন চিৰিয়েল কৰিছিলো মানে মোক কিন্তু টেলিভিশ্যনৰ পৰা চিনি পায় মোক চিনেমাৰ পৰা চিনি নাপায় বহুত তো বা VCD মই যিকেইখন কৰিছিলো সেইকেইখন VCD-য়ে মোক তেনেকুৱা এটা মানে মানুহৰ মাজত মৰম দিব পৰা নাছিলে যিখিনি চিৰিয়েলে দিলে তো এখন আছিলে প্ৰণৱ বিবেকৰ অভিমান জোনাক চেনেলত দিছিলে আৰু এখন সেই একে সময়তে কৰি আছিলো মই ৰূপকমল হাজৰিকাৰ আবেলি ৰামধেনু মানে এটা সময়ত এনেকুৱা সময় আহিছিল কমেডি চিৰিয়েলে আমাৰ চিৰিয়াছ চিৰিয়েলবোৰ চেপা মাৰি ধৰিছিল ৰঙত 4টা স্লটত কমেডি চিৰিয়েল বাজি আছিল সেইখন সময়ত আবেলি ৰামধেনু আৰু অভিমান আহিছিলে
আৰু ভগৱানৰ কৃপাত সেই চিৰিয়াছ যে আহিলে আজিলৈকে চিৰিয়াছ চিৰিয়েলেই ধৰা কমেডি চিৰিয়েলো এটা নিজৰ পপুলাৰিটি আছে বা তেওঁলোকো এটা লেভেলত ভাল পায় মানুহে, কিন্তু এই এটা সময়ত চিৰিয়াছ আমাৰে চিন্তা হৈ গৈছিলে যে আমি চিৰিয়াছ যিবোৰ এক্টিং কৰো তো আমাৰ কি হ'ব, মানে 4খনে যদি চিৰিয়েল কমেডি চলে। তো সেইখন সময়ত আবেলি ৰামধেনু আৰু অভিমান আহিছিল। আবেলি ৰামধেনু আৰু অভিমানক মানুহে এনেকে আঁকোৱালি ললে। এতিয়াও মই যদি কৰবালৈ যাওঁ, নতুন মানুহ লগ পাওঁ, মোক যেতিয়া আবেলি ৰামধেনু আৰু অভিমানৰ কথা কয় মোৰ খুব ভাল লাগে। হয়, আবেলি ৰামধেনু বিশেষকে ময়ো কম, মই চাইছিলো চিৰিয়েলখন ব্যক্তিগতভাৱে। আপোনাৰ যিটো চৰিত্ৰ আছিল সঁচাকে খুব এটা ব্যতিক্ৰমধৰ্মী চৰিত্ৰ আছিল আচলতে। আপোনাৰ ভইচটো অকণমান বেলেগ চৰিত্ৰটোৱে এটা বেলেগ মানে হেৰিয়ে অকমান ডিজাইন কৰিছিল আৰু ৰূপকুমাৰ হাজৰিকা তেওঁ আচলতে বৰ ডেফটত গৈ কাম কৰে। মানে এনেই মানুহে বাৰু চিৰিয়েলহে চাওঁ বুলি কয়, কিন্তু আমিহে জানো কিমান কষ্ট কৰি কাম কৰো। কিন্তু তেওঁ মানে খুব ডেফটত গৈ কৰে। তেতিয়া তেওঁ মোক কৈছিলে যে সি এটা ৰবট আছিল প্ৰথমে, যিহেতু তেওঁ বেলেগৰ যিটো এটা মানে কি কয় আৰু পইচা দিলে চব বেয়া কাম কৰা মানুহ আছিল। তো ছোৱালী এজনী পোৱাৰ পিছত সি লাহে লাহে মানুহলে ৰূপান্তৰিত হয়। তো সেই বস্তুটো তেওঁ মোক কৈছিলে যে তই কেনেকে কৰিবি, মানে কেনেকে তই ডিজাইন কৰিবি। তো তেওঁ সেই এক্টৰক এৰি দিয়ে, এক্টৰক সেইখিনি ইণ্ডিপেণ্ডেঞ্চি দিয়ে যে তুমি চিন্তা কৰা, তই চিন্তা কৰ কেনেকে কৰিবি, কেনেকে কৰিলে ভাল হয়। তাৰপিছত তেওঁ ডিছকাছ কৰে, যদি ভাল লাগে তেওঁ লয়, বেয়া লাগিলে তেওঁ কয় যে এইটো এনেকে চেঞ্জ কৰ। তো মই বহুত চিন্তা কৰি কি কৰো কি নকৰো, আৰু সেইখন সময়তে অলৰেডি অভিমানৰ শ্বুটিং হৈ আছে। তো সেইখনতো অকমান নিগেটিভ টাইপে কেৰেক্টাৰটো। সেইটো চাই থাকোতে মই এদিন ৰাতি ডনখন চাই আছিলো, মানে হেৰিয়ৰ অমিতাভৰ ডনখনে আছিলে বোলে, মাতটো যে অকমান বেলেগ ধৰণে কয়। তো পটককে মাথাত আহিলে, মই ৰাতি প্ৰায় 2:30 মানত মই পাপুদাক ফোন কৰিছো। পাপুদাই ফোনটো ৰিচিভো কৰিছে, এতিয়া মোৰ মনত আছে। পাপুদাই কাইলৈ কথা পাতিম দে। তাৰপিছত পিছদিনা পাপুদাক লগ ধৰি অলৰেডি পাপুদাৰ তেতিয়া শ্বুটিং চলি আছে। তো পাপুদাক কলো যে পাপুদা এনেকে কৰো নেকি। পাপুদাই বাৰু ৰচোন অলপ এক্সপেৰিমেণ্ট কৰিছে এনেকে কলে। তাৰপিছত যেতিয়া আমি শ্বুটিং কৰিলো, শ্বুটিং কৰোতে পাপুদাক কৰি দেখুৱালো এটা চিন। পাপুদাৰ ভাল লাগিলে এইটো, কৈছে ঠিক আছে দে এনেকে কৰ। আৰু লাহে লাহে যিমানে সি ছোৱালীজনী ক্ল'জ হয়, সিমানে লাহে লাহে সি মানুহৰ মানে মেচিনৰ পৰা সি মানুহলে গৈ থাকে, আৰু গতিকে নৰ্মেল হৈ গৈ থাকে আৰু পিছলে। তো সেইটো কাৰণে আৰু আমি অলপ প্ৰথমে কনফিউজ আছিলো যে মানুহে মানে কেনেকে ল'ব, মানে মাতটো তেনেকুৱা কৰি দিলে, ভঙাকে কলে বা এনেকে মেচিনৰ টাইপ কলে, চিৰিয়েলত ল'ব নল'ব, বহুতে কৈছিলেও নল'ব বুলি, বহুতে ক্ৰিটিচাইজো কৰিছিলে। কিন্তু ভগৱানৰ কিমান মানুহে লৈ ল'ব, যিখিনি নৰ্মেল ভইচটো সেনেকুৱাকে উলিয়াই দিয়াৰ কাৰণে হয়তো বেছিকে ললে, তেওঁলোকে ভাল পালে আৰু চিনাকি হৈ থাকি গ'ল। মানে জেমছ, এতিয়াও মোক জেমছ বুলি বহুতে মাতে, জেমছ আছিল কেৰেক্টাৰটো নাম। এইটো ভাল লাগে আৰু মোৰ ডাঙৰ এটা মানে আশীৰ্বাদ আৰু মানুহৰ। হয়, তাৰপিছত আপোনাৰ এতিয়া আপুনি বহুত কেইখন চিনেমাৰ লগত জড়িত হৈছে, বহুত চিনেমা আপুনি কৰিছে, আৰু ডক্টৰ বেজবৰুৱাৰ নামটো ল'বই লাগিব, কাৰণ সেইখন চিনেমাত আপুনি বেলেগ ধৰণৰ কেৰেক্টাৰ এটা কৰি থৈছে অলৰেডি, যিটোৱে আপোনাক আকৌ মানে এটা বেলেগ ধৰণে দৰ্শকৰ মাজত মানে সাজ বহুৱাইছে। গতিকে অকণমান চিনেমাৰ কথাটো কওকচোন। চিনেমাটো কেইবাখনৰো বহুত কথা চলি আছে, কিবা হৈ আছে, তো শ্বুটিং নহয়, মানুহে মানে সাহসো নকৰা হৈছিলে, কাৰণ জুবিনদাৰ চিনেমা কেইখনহে চলিছিল, তাৰ বাদে বেলেগ চিনেমাটো চলা নাছিল বা তেনেকুৱা। কিন্তু মোৰ তেতিয়াৰ পৰা এটা বিশ্বাস আছিল, বা মই কেইবাটাও তেনেকুৱা ধৰণৰ ইণ্টাৰভিউত কৈছিলো যে অসমীয়া মানুহে ভাল কামক সদায় গুৰুত্ব দি আহিছে, আৰু ভাল কামক সদায় গুৰুত্ব দিয়ে, আৰু ভাল কামক মৰম চেনেহ কৰে। এইটো চিধা কথা। হয়তো আমি সেইটো লেভেলত কাম কৰিব পৰা নাই, যিটো লেভেলত মানুহে আমাক বিচাৰে বা চিনেমা এখন চাব বিচাৰে। আৰু আজিকালি চব সহজলভ্য হৈ গ'ল। তোমাৰ মোবাইলতে আজি মই য'ত জন্ম হৈছিলো বিষ্ণুপুৰ টেকজুৰি গাঁৱত, এটা সময়ত মই ক্লাছ 8ত থাকোতে তালৈ কাৰেণ্ট গৈছে, তাতে এতিয়া ল'ৰা ছোৱালীয়ে নেটফ্লিক্স চাই থাকে মোবাইলত, 5G আছে। তো বেলেগ এটা মানে বহুত আগবাঢ়ি গৈছে। তো তেনেকে চলি আছিলে, কিন্তু তথাপি তেনেকে হোৱা নাছিলে। এদিন মনজিৎ শৰ্মাই মোক ফোন কৰিলে, কিবা চিনেমা এখনৰ কথা চলি আছে, তই ফটো কেইখনমান তুমি পঠাই দিয়াচোন বুলি। তো তেওঁ মোক লাইনটোত মানে এই লাইনটোত চিনাকি দিয়া এজন অন্যতম মানুহ মনজিৎ শৰ্মা, এজ এ ডাইৰেক্টৰ তেওঁ মোক বহুতখিনি আশীৰ্বাদ সহায় কৰিছে, গাইড কৰিছে।
তো মনজিৎ দাই নহয় ৰাজেশ দালে পঠাবলৈ ক'লে, ৰাজেশ দালে তুমি পটাপট দুখনমান ফটো পঠাই দিয়াচোন। মই তেতিয়া শ্বুটিং কৰি আছিলো কিবা এখন চিৰিয়েল, কোনখন চিৰিয়েল পাহৰিলো। মই লগালগ শ্বুটিঙতে ক্লিক কৰাই পঠাই দিলো। তাৰপিছত ৰাজেশ দাই ফোন কৰিলে, তই মোৰ ওচৰলৈ আহিবিচোন বুলি ক'লে। গলো, যোৱাৰ পিছতহে মই গম পাইছো যে ডক্টৰ বেজবৰুৱা 2 সেইখন সময়ত কাষ্টিং চলি আছে। নিপন গোস্বামী বৰদেউতা, তেওঁকতো জানোৱেই বা তেওঁক মই তাৰ আগত কামত ল'ব পাইছো। তো বৰদেউতাই ডাইৰেকশ্যন কৰিব, তেতিয়া গৈ গম পালো তেওঁৰ ল'ৰা ৰাজাই এক্টিং কৰিব, আদি হুছেইনে এক্টিং কৰিব, তোৰ জুবিন দা থাকিব, জুবিন দাই মিউজিক কৰিব, গম পাই খুব ভাল লাগে। তো মোৰ কেৰেক্টাৰটো আচলতে আৰু বহুত কেইটা নাম আছিল, কাৰ হয় মানে তেওঁলোকৰ কথা ভাবি আছে আৰু বহুত কেইজনৰ কথা। তো মোৰো এখন সময়ত চাগে কপাল ভাল আছিলে, তো মোক অডিশ্যন দিবলৈ দিলে মোবাইলত। তো মোবাইলত মই এটা ভিডিঅ' ডাইলগ পঠালে, ডাইলগ ঘৰতে ৰেকৰ্ডিং কৰি ৰাজেশ দালে পঠাই দিলো। তাৰপিছত ৰাজেশ দাই বৰদেউতালৈ পঠালে, নিপন গোস্বামী বৰদেউতাই ভাল পালে, এদিন মাতিলে। মাতাৰ পিছত গলো, যোৱাৰ পিছত হেৰিয়ে মোক তেতিয়া ক'লে, ৰাজেশ দাই ক'লে যে তই মানে তেতিয়া এইটো ঠিক হৈছিল যে হেৰিয়ে মই একেযোৰ ড্ৰেছ পিন্ধিব লাগিব, মই আৰু আদি হুছেইন ছাৰে। যিহেতু সেই গোটেইখিনিতো ডিজাইন তেতিয়া আছিলে, মইহে গম পোৱা নাছিলো। তেতিয়া মোক কৈছিলে তই তেতিয়া অলপ শকত আছিলো মই, চিৰিয়েল কৰি আছো, জিম যাওঁ যদিও ইমান হেৰি কৰা নাছিলো। তো ৰাজেশে মোক ক'লে যে তই কিমান দিনত ক্ষীণাব পাৰিবি, মোৰ এতিয়াও মনত আছে। মই বোলো ক্ষীণাম মানে, কৈছে বোলে হেৰিয়ৰ তই একেযোৰ কাপোৰ কিনিব লাগিব, তই আৰু আদিল দা কিন্তু এতিয়া হেৰি আছে 74 আছে, 74 কিলো আছে, কমৰ তেওঁ 32, কমৰ কিমান, মোৰ তেতিয়া 36 কমৰ, আৰু মোৰ তেতিয়া ৱেইট মোটামুটি 90 ওচৰা-ওচৰি। তাৰপিছত সেইখন সময়ত মই এক্সাৰচাইজ কৰোতে নৱজিৎ দাস, তেওঁ নৱজিৎ দাসৰ আণ্ডাৰতে আমি এটা গ্ৰুপ আছিলো, গোটেই গ্ৰুপটোৱে আমি এক্সাৰচাইজ কৰো। তো মই কথাৰ মাজতে ওলাই আহি নৱদাক ফোন কৰিলো, নৱদা এনেকুৱা কথা, মই ক্ষীণাব লাগে, প্ৰায় 10 কেজি মান কমাব লাগে। এতিয়া নৱদাই ক'লে তোক সময় কিমান পাবি? মই বোলো বেছি সময়ো নাপাওঁ, আমাৰ 1 মাহৰ ভিতৰত শ্বুটিং ষ্টাৰ্ট হৈ যাব। বোলে তোৰ সেইখিনি পৰ্চন কেতিয়া হ'ব? মই বোলো সেইখিনি পৰ্চন কেতিয়া হয় নাজানো, কিন্তু 1 মাহৰ ভিতৰত হ'লে কাপোৰবোৰ তেনেকুৱা ডিজাইনতে বনাব ন, একেটা তই কষ্ট কৰিব পাৰিবি নহয়? মই বোলো মইতো পুৰা কষ্ট কৰিব পাৰিম ভাই, ইমান ডাঙৰ চিনেমা এখন যদি পাওঁ কিয় কষ্ট কৰিব নোৱাৰে, আৰু সেইটোতো সপোন, ডক্টৰ বেজবৰুৱাত কাষ্টিং হোৱাটো আমাৰ কাৰণে সপোন আৰু ডাঙৰ কথা সেইটো। তাৰপিছত কৈছে পাৰিম বুলি কওঁ। তো মই ৰাজেশক ক'লো, ৰাজেশে পাৰিম, এমাহত পাৰিবি তই? মই বোলো এমাহত পাৰিম। কিমান পাৰিবি? মই বোলো আপুনি যিমান কয়। বোলে ঠিক আছে, তই 74 নোৱাৰিলেও 70 কৰিলে। মই বোলো আৰামছে। আহিলো, তেতিয়ালৈকে কাষ্টিং ফাইনেল হোৱা নাই। পাৰিবি ন? ঠিক আছে, হ'ব দে, জনাম বুলি ক'লে। গলো, তাৰপিছত ইমান ভাবি থকা নাই মই, মানে ৰাতি শুওঁতে অলপ আহেও যে কি হব কি নহয়, তাৰপিছত ভাবো জীৱনতো বহুত তেনেকুৱা হৈছে ন লগত, যে হবগে নহয়, গতিকে এইখনতো এতিয়ালৈকে কোনো চিয়ৰিটিয়ে দিয়া নাই। তাৰপিছত যেদিন আকৌ ফোন কৰিলে ৰাইজে, তই প্ৰাগৰ অফিচলৈ আছো। সেইদিনা গৈছো, সেইদিনা প্ৰথম মই চিকুতাক পালো, সঞ্জীৱ নাৰায়ণক। চিকুতা বহি আছে, বৰদেউতা বহি আছে, অৰিন্দম বহি আছিলে, জিতুমণি আছিলে কষ্টিউমৰ, তো ৰাজেশ দাও আছিলে। তো কথাই হৃদয় গগৈ কেমেৰামেন, সিও অলৰেডি আহিলে, তাক লগ পালো। তেতিয়া অলৰেডি কিন্তু মই এক্সাৰচাইজ আৰম্ভ কৰি দিছো, যদিও মই পাম নাপাম চিয়ৰ নহয়, অলৰেডি নিজৰ ফালৰ পৰা কৰি আছে আপুনি। তো সেইদিনা মোক কৈছে যে ফাইনেলি তই কেৰেক্টাৰটো কৰিব লাগিব, তো এনেকে স্ক্ৰিপ্টখন স্ক্ৰিপ্ট ললো, এগ্ৰিমেণ্ট কৰিলো, সেই একেদিনাই এগ্ৰিমেণ্ট হ'ল। সেইদিনা ওলাই আহোঁতেহে মই স্কুটি লৈ গৈছো, তাতে গাড়ী ৰাখিব দিগদাৰ হয় কাৰণে স্কুটিখনত বহি যেতিয়া ঘূৰি আহিছো, তেতিয়াহে মানে কনভিনিয়েণ্টটো আহিছে আৰু যে য়েছ, মই ডক্টৰ বেজবৰুৱাত কাষ্টিং হ'ল। তাৰপিছত সেইটো এটা বেলেগ জাৰ্ণি, 2 বেলা এক্সাৰচাইজ। মই তাৰ পৰা জুৰু তিনিআলিত মোৰ জিম আছিল, জুৰু তিনিআলিলে মই খোজকাঢ়ি আহো কাৰ্ডিঅৰ কাৰণে। ইমান দূৰ খোজকাঢ়ি ইয়াত এক্সাৰচাইজ কৰি মই আকৌ খোজকাঢ়ি যাওঁ, খোৱা বোৱাৰ নামত জিৰ' কাৰ্বছ, অকল 2খন মাত্ৰ বিস্কুট দিনটোত, বাকী ধৰা প্ৰটিন খাব লাগে। তো মোক কৃষ্ণ মোহন দাস মোৰ বন্ধু, তেওঁ বেলেগ এটা জিমত এক্সাৰচাইজ কৰে, কিন্তু মোক সেই 2 মাহ তেওঁ চাথ দিছিলে লগত। আৰু নৱদাটো আছে, নৱদা অনলাইন ফুল্লি মোৰ লগত আছে, মানে 24 ঘণ্টাৰ ভিতৰত নৱদাই কিমান ঘণ্টা শুম, কিমান ঘণ্টা এক্সাৰচাইজ কৰিম, সেই পৰ্যন্ত তেওঁ ঠিক কৰি দিছিলে।
আৰু ভগৱানৰ কৃপাত ভগৱানে চাথ দিলে, চবৰে মোৰ আশীৰ্বাদ আছিল যিহেতু। আৰু যেতিয়া শ্বুটিং হৈছে মই 32 কমৰৰ কাপোৰ পিন্ধিছো, মোৰ কাৰণে না 34 কমৰৰ কাপোৰ এই আদিল হুছেইন ছাৰে মানে কেৰেক্টাৰটো সজাবলৈ যাওঁতে আপুনি বহুত কষ্ট কৰিছে, সেইকাৰণে ফলটো পাইছে। আৰু এটা চিনত বোধ হয় 6 পেক্স উলিয়াইছিলে নাই, তেতিয়াতো গোটেইখনতে মই 6 পেকে উলিয়াইছিলো একচনৰ লাগে। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ একচনৰ বৰ দীঘলীয়াকে শ্বুট হৈছিলে, মানে কেবুল চেবুল লগাই। কিছুমান কাৰণত চব চিন লগাব নোৱাৰিলে আৰু চিনেমাখন দীঘলো হৈ গৈছিলে কাৰণে। কিন্তু প্ৰথম চিনেমাখনতে মই খুব ভাল হেৰি হৈছিল। আৰু ৰাক্ষাতা নাৰায়ণ নেনা তেওঁ খুব হেল্পফুল আছিল দেই, বহুত সহায় কৰিছিল আমাক। শ্বুটিং ইউনিটত ভাস্কৰ তামুলী মই আমাৰ কাৰণে বইল মানে চিকেন বা অকল চালাদ তালাদ এইখিনি মানে কেতিয়াও আমি প্ৰডাকশ্যনৰ ফালৰ পৰা অভাৱ পোৱা নাই। আৰু গতিকে তেওঁলোকে চবেই সহায় কৰিছিল কাৰণে ছাকচেছফুলি আমাৰ কেৰেক্টাৰ কেইটাও ভাল পালে মানুহে, চিনেমাখনো ভাল পালে, দৰ্শকে লৈছে, কেৰেক্টাৰ খিনিও লৈছে। আৰু বিশেষকৈ আপোনাৰ কেৰেক্টাৰটোৱে মানে বেলেগ ধৰণে ক্ৰিয়া কৰিছিল, সেইটো মানে মানিব লাগিব। আচলতে কষ্ট বহুত কৰিছে, সেইকাৰণে ফল পাইছে। এতিয়া আহিল যিহেতুকে চিনেমাৰ কথা ওলাইছে, চিনেমা সম্পৰ্কত ধৰক অসমীয়া চিনেমাৰ ইতিহাস বুলি ক'লে অতীত আৰু বৰ্তমান আপুনি কি ক'ব? আৰু ধৰক ভৱিষ্যত মানে অসমীয়া চিনেমা যিমানটো পৰ্যায় পাব লাগিছিলে সেইখিনি আপুনি পাইছে বুলি ভাবেনে? বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয় কি আছে? চোৱা, চিনেমা আগতেও অসমত ভাল চিনেমা হৈছিলে, এতিয়াও অসমত ভাল চিনেমা হৈ আছে, ভৱিষ্যতলৈ হৈ থাকিব। তাৰে কিছুমান কথা থাকে, মানুহৰ টেষ্টটো সলনি হৈ থাকে। আৰু আগতে ভিজুৱেল মিডিয়া খুব কম আছিল। যেনেকে মই ক'লো, আমি সৰু হৈ থাকোতে আমাৰ টিভিটোত যিখন চিনেমা চিৰিয়েল পাওঁ সেয়াই, তাৰ বাদে বেলেগ একো নাছিলে। থিয়েটাৰ কেইখন আছিলে আৰু সেই টিভিটোত মানে DD1 নহয়, আমাৰ DD গুৱাহাটীৰ পৰা যিকেইটা টেলিকাষ্ট কৰে, দূৰদৰ্শনত যিকেইটা টেলিকাষ্ট কৰে সেয়াই, বেলেগ নাছিলে। এতিয়াতো ইমান বেছি তোমাৰ প্লেটফৰ্ম হৈ গ'ল, OTT প্লেটফৰ্ম হৈ গ'ল। গতিকে OTT প্লেটফৰ্মে বহুত লেভেলত কাম কৰি আছে। আৰু আজিকালি তুমি হলিউডৰ চিনেমাখনো ৰিলিজ হোৱাৰ পিছদিনা তুমি পাইৰেটেড ভাৰ্জন মোবাইলত আহিয়ে যায়, ইউটিউবতে হওক বা বেলেগ বেলেগ ধৰণৰ। গতিকে সেইটো কাৰণে এটা চেলেঞ্জ আছে। কিন্তু মই আগতেও কৈছো, ভাল কামক অসমীয়া মানুহে সদায় আদৰি লৈছে, সদায় আদৰি লৈ থাকিব। গতিকে সেয়া প্ৰমাণো হৈ গৈছে। কিন্তু ঠগিব নোৱাৰি, এতিয়া কাকো ঠগিব নোৱাৰি। আৰু কাম এটা কৰিলে অনেষ্টিৰে কৰিব লাগিব, কষ্ট কৰি কৰিব লাগিব। নোটাত আমি বেছি কষ্ট কৰিব লাগে, কাৰণ আমাৰ বাজেটটো কম, যিহেতু আমাৰ ভিউৱাৰ্ছ কম। আজি গোটেই অসমখনতে অসমীয়া চিনেমা নচলে, অসমীয়া চিৰিয়েল নচলে। আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা, অসম বুলি ক'লে আমাৰ যিটো ভৌগোলিক পৰিসীমা, সেই পৰিসীমাৰ ভিতৰত অসমীয়া চিনেমা কিমান ডখৰ চায়, কোনকেইখন ডিষ্ট্ৰিক্ট, বহুত ভাল ভাল চিনেমা তেনেকে নোচোৱাকে গুচি গৈছে। আৰু প্ৰত্যেকখন চিনেমাৰ ভাগ থাকে। কিছুমান চিনেমা অকমান চিন্তা কৰি বনায়, তুমি চাওঁতে অকমান চিন্তা কৰিব লাগে। আৰু কিছুমান চিনেমা হয় কি মনোৰঞ্জনৰ কাৰণে বনোৱা যায়। বৰ্তমান মানুহে মনোৰঞ্জনটো বেছি ভাল পাই আছে। মানে জীৱনত ইমান বেছি টেনচন থাকে, ইমান বেছি ষ্ট্ৰেছ থাকে, চবেই গৈ মানে অকমান মনোৰঞ্জনটোৱে বিচাৰে। গতিকে তেনেকুৱা চিনেমা হলত বহি থকা সময়খিনি যাতে এনজয় কৰি চিনেমাখন চাব পাৰে, এইটো তেনেকুৱা বিচাৰি আছে, তেনেকুৱা চিনেমা বনি আছে, ভাল হৈ আছে। আৰু মই এইটো বিশ্বাস নকৰো যে অসমীয়া চিনেমা নাচালে। শেহতীয়াকৈ কেইখনমান অসমীয়া চিনেমা মানুহে নাই চোৱা, আৰু মই নিজে হলত চাবলৈ গৈ শেষলৈকে মানে বহুত কষ্টৰে চাবলগীয়া হৈছে চিনেমা কেইখন। গতিকে সেইটোৱে কথা, চিনেমা বনাবলে নহব, মানে ভালকে বনাব লাগিব। মানুহৰ টেষ্ট, মনোৰঞ্জনটো জানি অহা 15 তাৰিখে 15 মে'ত মোৰ মৰমৰ দেউতা ৰিলিজ হব, হিমজ্যোতি তালুকদাৰৰ পৰিচালনাৰে। কেলেণ্ডাৰখন যোনে কৰিছিল, মৰমৰ দেউতা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এখন উপন্যাস আছিলে। এটা ল'ৰাক, মানে গুণ্ডা ল'ৰা এটাক, মানে বদমাছ যিটো কয়, উদণ্ড ল'ৰা এটাক লৈ দেউতাক আৰু তাৰ মাজৰ ক্লেশ। ইমান ধুনীয়াকে চিনেমাখন বনাইছে। আৰু মই ন' ডাউট আমাৰ কম বাজেটত চিনেমাখন বনাইছে সি খুব চফ্ট কাম কৰে। ত' আমাৰ সেইখন চিনেমা কিন্তু মানুহে চাব, তুমি চাই যিকেইটা হলত কাহিনী প্ৰধান। আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সেইখন উপন্যাস এটা চামত চবেই, আমাৰ সময়লৈকে চবেই চাইছে। তেখেতৰ উপন্যাস বুলি ক'লে তাৰ ক'বই নালাগে, তেওঁ চবেই পঢ়িছে, ক'বই নালাগে। গতিকে যিখিনিয়ে পঢ়িছে, ইভেন ময়ে য'ত যাওঁ মোক যোনে লগ পাই, বা ইভেন মোৰ ছচিয়েল মিডিয়াত
যেতিয়াৰ পৰা পাব্লিচিটি আৰম্ভ হৈছে চবেই সুধে যে কেতিয়া ৰিলিজ হ'ব, কেনেকে বনাইছে, আগৰ ষ্টৰিটো আছে নে নে বেলেগ কিবা সলাইছে নে, এতিয়া মিলিব নে এতিয়া সময়ৰ লগত। কিন্তু সকলোকে কওঁ, মৰমৰ দেউতা ৰিলিজ হ'ব অহা 15 মে'ত। আপুনি ওচৰৰ চিনেমা গৃহলৈ আহক, চাওক, আৰু মই নদী কৈছো আপোনালোকে ভাল পাব, আৰু আহিলেহে গম পাব এতিয়া সময়ৰ লগত মিলাকে কৰিছে নে নিমিলাকে কৰিছে। আৰু মিলাকে কৰিছে, আপোনালোকে চাই সেই এতিয়াৰে কাহিনী বুলি সকলোৱে মানে উপলব্ধি কৰিব পাৰিব। মানে নিজক বিচাৰি পাব, নিজকতো বিচাৰি পাবই, ডক্টৰ ভৱেন্দ্ৰ শইকীয়া ছাৰৰ উপন্যাসত আৰু পাবই পাবই সেনেকুৱা। তাৰপিছত আৰু এটা কথা সুধো আপোনাক এইখিনিতে, অভিনয় তাৰমানে বৰ্তমান সময়ছোৱাত নৱপ্ৰজন্মৰ যথেষ্ট অভিনেতা অভিনেত্ৰী ওলাই আহিছে অভিনয় কৰিম বুলি। গতিকে আপুনি যিহেতুকে অভিনয় ক্ষেত্ৰখনত বহুত বছৰ ধৰি জড়িত হৈ আছে, গতিকে অভিনয় আনুষ্ঠানিক শিক্ষা অভিনয় লাভ কৰি অভিনয় ক্ষেত্ৰখনলৈ অহাৰ ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো প্ৰয়োজনীয়তা আছে? মই প্ৰায় মেট্ৰিক দিয়াৰ আগৰ পৰাই 99-2000 চনৰ পৰাই মই নাটকৰ লগত জড়িত, একাংকিকা নাটক কৰিছো, ফুল ড্ৰামা কৰিছো। তাৰপিছত মই চিগাল থিয়েটাৰ একাডেমীত সোমালো, তো চিগালৰ লগত কাম কৰিছো মই, জ্যোতিনাৰায়ণ নাথ ছাৰৰ লগত কাম কৰিছো মই, ভাগীৰথী মেডামৰ আণ্ডাৰতো কাম কৰিছো, বিদ্যাৱতী ফুকনৰ আণ্ডাৰত কাম কৰিছো। তাৰপিছত বহুতখিনি মানুহৰ লগত মই নাটক কৰিছো। অভিনয়টো কোনো শিকাব পৰা বস্তু নহয়, কিন্তু অভিনয়ৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুখিনি কিন্তু শিকিব লাগিব। পাঞ্চুৱেলিটি তুমি শিকিব লাগিব, ইনভলভমেন্ট শিকিব লাগিব, তুমি কো এক্টৰক ছাপোৰ্ট কৰাটো শিকিব লাগিব। মেইন কথাটো হ'ল পাঞ্চুৱেলিটি, মানে নিয়মনাবৰ্তিতাটো শিকিবলগীয়া বস্তু। আৰু অভিনয় কৰিবলৈ বহুতে ভাবে যে যোনে তোনে অভিনয় কৰিব পাৰে, কিন্তু অভিনয় কৰিবলৈ হলে তুমি টেলেণ্টেড হবই লাগিব, মানে তোমাৰ IQ লেভেল থাকিবই লাগিব, তুমি চোকা হবই লাগিব। তো সেই চোকা হলেহে অভিনয় কৰিব পাৰিবা। অভিনয়টো লাহে লাহে শিকি থাকিব চবেই, আমিও এতিয়াও শিকি আছো। কিন্তু অভিনয় কৰিবলৈ যিখিনি বস্তু লাগে সেইখিনি কিন্তু সেই আনুষ্ঠানিক শিক্ষাখিনিয়ে শিকায়। সেইটো কাৰণে গতিকে ৱৰ্কশ্বপ হওক বা আজিকালি বহুত স্কুল আছে, বহুত চিনিয়ৰ মানুহে, ইভেন দীপক কুমাৰ ৰয়ে দাদা মোৰ একদম প্ৰথম লেভেলৰ পৰা দীপক দাহঁতে হেল্প কৰা, দীপক দাৰ নাম সেয়া ক'বলৈ থাকিয়ে গৈছিলে। তো দীপক দাৰো এটা ৱৰ্কশ্বপ পাতে প্ৰত্যেক বছৰে বছৰে, তো তেওঁ তাৰ পৰা খুব ভাল ল'ৰা ছোৱালী ওলাইছে। আৰু দীপক দাহঁতে জানে গোটেইখিনি কথা, তেওঁলোকৰ লগত কৰিলে গোটেই কথাখিনি শিকিব পাৰে। তো আনুষ্ঠানিক শিক্ষা লাগে, সেইখিনি বস্তু লাগে আচলতে, সেইটো হয়। তাৰপিছত আপোনাৰ জনপ্ৰিয়তা আৰু দক্ষতা, আপুনি এটা আনটোৰ পৰিপূৰক বুলি ভাবেনে? মই একচুৱেলি জনপ্ৰিয়তাটো শব্দটো মোৰ লগত নাখাতেই। মই জনপ্ৰিয়তাটো বিচাৰিয়ে নাপাওঁ। মই মানুহৰ মৰম আৰু আদৰ আশীৰ্বাদটো বুজি পাওঁ, কিন্তু জনপ্ৰিয়তাটো বুজি নাপাওঁ। জনপ্ৰিয়তা কি? মোক যদি কাইলৈ মানুহে আশীৰ্বাদ কৰিবলৈ, মৰম কৰিবলৈ বাদ দি দিয়ে, তাতেতো মোক চিনিয়ে নাপাব ন কোনে, আমাৰ যিখিনি। গতিকে জনপ্ৰিয়তাটো ঠিক মই সেইটো বাৰু নকওঁ, কিন্তু দক্ষতা লাগিব। দক্ষতা নহলে 50 বছৰ বয়সত 6 পেক লৈ যদি চিনেমাত উলিয়াব নোৱাৰিলেহেঁতেন, ৰবি শৰ্মাক আজি এইখিনি মৰম মানুহে নিদিলেহেঁতেন, চিধা কথা। গতিকে তেওঁৰ সেইটো দক্ষতা। আজি 50 ৰবিদাৰ লগত মই চিৰিয়েল ৱেব চিৰিজ কৰিছো, মই চিৰিয়েল কৰিছো, জানো ৰবিদাই এটা সময়ত তোমাৰ পকেটত পইচা আছে, যিকোনো এটা মিঠাই বা ধৰা যিকোনো এটা বস্তু খাবলৈ তোমাৰ পকেটত পইচা আছে, পেটত ভোকো আছে, কিন্তু সেই ভোকত তুমি মাত্ৰ 2 তুমি বইল চিকেন আৰু 2 পিচ তিয়হ খাই নিজক ৰখাব পৰাটো, সেইটো এটা বৰ ডাঙৰ লেভেলৰ দক্ষতা বা ডাঙৰ লেভেলৰ চেক্ৰিফাইচ। তো ৰবিদা সেইখিনি কৰিছে কাৰণে ৰবিদা আজিও মানুহৰ মাজত মানে যিটো ক্ৰেজ, তো সেই দক্ষতাটো লাগিব। কিন্তু জনপ্ৰিয়তাটো বিকি, এইটো মোৰ কাৰণে অচিনাকি বস্তু। গতিকে মই নিজে নাজানো মই জনপ্ৰিয় হয় নে নহয়, বা মই জনপ্ৰিয়তাটো মই নিবিচাৰো। মই মানুহৰ মৰম বিচাৰো, আশীৰ্বাদ বিচাৰো। বাটত থকা কুকুৰ মেকুৰীকেইটাক মানুহে আদৰ কৰা, মৰম কৰাটো বিচাৰো। তাৰ বাদে মোক বেলেগ বস্তু নালাগে। মূলতঃ দক্ষতা লাগিব। দক্ষতা অবিহনে আচলতে কোনো ধৰণৰ স্থায়িত্ব নাই, কোনো স্থায়িত্ব নাই। আৰু দক্ষতা নহলে মানে দুদিন ধৰক জনপ্ৰিয় হ'ব পাৰিব, কিন্তু সেই স্থায়িত্বটো নাথাকিব। সেইটোতো দক্ষতা হ'ল, দক্ষতা নাথাকিলেতো নোৱাৰে, শিকিবই নোৱাৰে। কেতিয়াবা ধৰা চবফালে মিলাই মেলি 2-এটা বস্তু কেতিয়াবা পটককে এটা বোমৰ দৰে ফুটিয়ে অলপ ইফালে সিফালে মানুহে জনাজনি হয়, কিন্তু তাৰ পিছত তুমি
নোহোৱা হৈ যাব। নোহোৱা হৈ যাব, সেইটোৱে আচলতে। তাৰপিছত আপোনাৰ এতিয়া আহিল ফিটনেছৰ কথা, যিহেতুকে ফিটনেছৰ কথা ওলাই আছে, গতিকে বৰ্তমান প্ৰেক্ষাপটত এজন অভিনেতা বা অভিনেত্ৰী যিয়ে নহওক ভাল ধৰণে নিজক আগবঢ়াই নিবলৈ হলে ফিটনেছৰ ওপৰত গুৰুত্ব দিয়াটো কিমান প্ৰয়োজনীয়? সেইটো অকল মই অভিনেত্ৰী বুলিয়ে নকওঁ, সকলো মানুহকে কওঁ। অৱশ্যে মই লোকসকলে কি হ'ব, জানুৱাৰী মাহৰ পৰা মই জিম যাব পৰা নাই। মই ভেটাপাৰাৰ পৰা বুন্দাৰ নিজৰ ঘৰলৈ চিফ্ট কৰিলো। বুন্দা মোৰ কাৰণে নতুন ঠাই, আৰু নিজৰ কেম্পাছটো চিফ্ট কৰোঁতে মোৰ বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে, মিস্ত্ৰীৰ লগত লগা, মানুহৰ লগত লগা। গতিকে মই এতিয়ালৈকে জিম ময়ো যোৱা নাই, কিন্তু মই এক্সাৰচাইজ কৰি থাকো। অন্তত পুছ-আপ মাৰা, বাৰবেল ডাম্বেল মোৰ লগত আছে, এইকেইটা লৈ অকমান কৰা। কিন্তু জিম যোৱাৰ বস্তুটো বেলেগ হৈ যায়। জিম যোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ এনভাইৰনমেণ্ট পোৱা যায়, বা সেইখিনি কষ্ট কৰিব পৰা যায়। প্ৰত্যেকজন মানুহে ফিটনেছ ৰাখিব লাগে। আপোনাৰ পেটৰ বুকুতকে যদি পেটটো আগলৈ ওলাই গৈছে, তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ কিবা এটা ভুল হৈছে, আপোনাৰ শৰীৰটোত কিবা এটা গণ্ডগোল আৰম্ভ হৈছে, যিটো কাৰণে আপোনাৰ বুকুৰ তলত যিহেতু পেট থাকিব লাগে, তো ওলাই গৈছে মানে সেইটো এটা বেমাৰ। আৰু এটা কথা সদায় মনত ৰাখিব, আপোনাৰ গাত মেদ আহিছে মানে আপোনাৰ গাত বেমাৰৰ বাহ গৈছে। গতিকে সেইটো, আৰু অভিনেত্ৰীকটো লাগিবই। মই কোৱা নাই যে হিৰো বা হিৰইনকে লাগে, প্ৰত্যেককে ফিটনেছটো লাগে, কাৰণ আমি বহুত সময় কাম কৰিব লাগে। লাষ্টলি মই প্ৰজেক্ট এক্স বুলি এখন ৱেব চিৰিজ কৰিলো, ধ্ৰুৱজ্যোতি বৰদলৈ, ধ্ৰুৱ যে বৰদলৈ। তো সেইখন গোটেইখন অকল মই চাগে মোৰ চিডিউলৰ 80% আমি অকল একচনে কৰিলো। মন্টু দেউৰে কৰিছে একচন, খুব ভাল কাম কৰে। আৰু মই এতিয়া মানে বিলিভ হৈছে, অসমত অসমীয়া মানুহখিনি লৈ ধুনীয়া কাম কৰিব পাৰে। মন্টুৱে ইমান ধুনীয়া কাম কৰিছে, যদিও মই ডক্টৰ বেজবৰুৱা 2ত বম্বে ইউনিটৰ লগত কাম কৰিছিলো একচনৰ, কিন্তু এইবাৰ মন্টুৰ লগত কাম কৰি চাগে মই বেছি কমফৰ্ট পাইছো। আৰু সি ইমান ধুনীয়াকে এক্টৰক লৈ যাব পাৰে। মোৰ এখন চিনেমাৰ কাৰণে মই MMA প্ৰেক্টিচ কৰি থাকোতে মোৰ লিগামেণ্ট ছিগিছিল সোঁ ভৰিৰ। গতিকে মই সোঁ ভৰিটো তলত থৈ বাওঁ ভৰি কিক চিক মাৰিব দিগদাৰ হয়। তো সোঁ ভৰিয়ে মই কিক চিক মাৰিব পাৰো, কিক মাৰা হেৰি মৰা সেইখিনি প্ৰব্লেম নাই, কিন্তু দুইটা ভৰি সমানে ইউজ কৰিবলৈ মোৰ এতিয়া অকণমান দিগদাৰ হৈ যায়, বেছি দিন হোৱা নাই কাৰণে। ডক্টৰেও তেনেকে চাপৰ্ট দি থৈছে। কিন্তু মন্টুৱে মানে মোৰ সেই কথাটো গম পাই, সি ইমান ধুনীয়াকে কৰিঅগ্ৰাফ কৰিলে গোটেই একচন চিকুৱেন্স খিনি, যিমানখিনি একচন কৰিছো, ৰোপ চোপ লগাই। আৰু ৰোপৰ মই আগৰবাৰ তেতিয়া মোৰো অলপ কিছুমান ভুল আছিল চাগে, তেতিয়া মই আগৰবাৰ ৰোপ লগাওতে দুখ পাইছিলো, এইবাৰতো গমেই নাপালো মন্টুৰ লগত কাম কৰোতে। গতিকে সেই অসমীয়া মানুহখিনি বহুত আগুৱাই আহিছে এতিয়া, মানে সমানে সমানে ফেৰ মাৰিব পৰা কাম হৈছে, বেছি ভাল কাম কৰিব পাৰে অসমত। হয়, ওকে। তাৰপিছত এতিয়া আহিল আপোনাৰ কি হয় যে, আমি জীৱনৰ যাত্ৰাপথত আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত চবৰে জীৱনতে আছে। বিভিন্ন ধৰক ইতিবাচক দৃষ্টিভংগী বা নেতিবাচক দৃষ্টিভংগী। গতিকে আপোনাৰ জীৱনৰ নেতিবাচক দৃষ্টিভংগীবিলাক আপুনি কি ধৰণে চায় বা কি ধৰণে লয়, বা অভিনেতা গৌৰৱ বৰাৰ জীৱনত কেতিয়াবা এনেকুৱা ধৰণৰ সময় আহিছে নেকি, য'ত ধৰক আকৌ বহুত বেছি মানে ধৰক হতাশ হবলগীয়া হৈছে, বা সেই পৰিস্থিতিৰ পৰা আপুনি কেনেকে ওলাই আহিছে? মই বহুত ভগৱান বিশ্বাসী, কিন্তু মই মন্দিৰ মছজিদত ঘূৰি নুফুৰো। 2020ৰ পৰা মোৰ এটা খুব ভাল স্বভাৱ লাগিল। 2020ত আমাৰ তেতিয়া আউসীৰ জোনাকৰ শ্বুটিং চলি আছিলে। এদিন শ্বুটিঙত মই মানে সদায় আলু পিটিকা দালি ভাতৰ কাৰণে প্ৰডিউচাৰৰ লগত যেতিয়া কাজিয়া লাগি ঘূৰি আহি আছো, গাড়ীখনৰ সন্মুখত দুটা কুকুৰে পলিথিনডাল লৈ টানাটানি কৰি আছে। কিন্তু আমি গাঁৱৰ ল'ৰাৰ কাৰণে আমি সৰুৰ পৰা আমাৰ এটা আছিলে, জীৱ জন্তুক মা দেউতাহঁতে মৰম কৰিব শিকাইছিল। মানে গাভিনী হৈ থকা, মানে মাক হবলৈ ওলোৱা যিকোনো জীৱ, যিকোনো জন্তু, আমাক মানে মাৰপিট কৰা বা কিবা কৰা, হেৰি কৰা, এইখিনি কৰিব শিকোৱা নাছিলে। আৰু সদায় কৈছিলে যে গাভিনী হৈ থকা গৰু হওক ছাগলী হওক খাবলৈ দিবি, পানীটো খাবলৈ দিবি বা কিবা খাবলৈ দিবি, সেইটো কষ্ট নিদিবি। ইভেন এইটোও কয়, আমাৰ ডালত যদি ফল লাগি থাকে, আমাৰ সেই ডাল কাটিবলৈও নিদিয়ে দেউতাহঁতে, সেইবোৰ নিয়ম। তো তেনেকুৱা হয়। তো মই অলপ দেৰি ৰলো, তাৰপিছত হৰ্ণ বজালো। হৰ্ণ বজাওতেও সিহঁতে আঁতৰি যোৱা নাই, মানে পলিথিন লৈ টনাটনি কৰি আছে। তাৰপিছত এটা সময়ত আঁতৰি গ'ল, মই গুচি আহিলো। মোৰ ৰাতি মনত পৰিলে, মইতো ভাত খাবলৈ পাই আজি কাজিয়া লাগি আহিছো, ডাষ্টবিনটো চব বন্ধ, সিহঁতি কি খাইছে? তো নেক্সট ডে সেই বস্তুটো মোৰ গাত লাগি গ'ল মানে। আৰু নেক্সট ডে মই কি কৰিলো, কিবা বস্তু কিনিব যাওঁতে মই বিস্কুট লৈ গ'লো, মানে মেৰি গল্ডৰ এনেকুৱা ডাঙৰ ডাঙৰ পেকেট কেইটামান। তাৰপিছত ৰাস্তাত কুকুৰ দেখিলে, মই তেতিয়া আমাৰ পাছ আছিলে শ্বুটিং চলি থকাৰ কাৰণে, তো মই ওলাই যাওঁতে কুকুৰ দেখিলে বিস্কুট দিবলৈ আৰম্ভ কৰো। সিহঁতে যে
মানে কেনেকে বুকৰাখে খাইছিল সেই বস্তুটো মোৰ এতিয়াও মানে গাৰ নোম শিয়ৰি যায় মানে সেইটো দেখিলে মানে কিমান ভোকত আছিল সিহঁতে সেই অভ্যাসটো থাকি গ'ল এতিয়া বাকীটো মই ধৰা ফাইনেন্সিয়েলি যিখিনি পাৰো সহায় কৰোৱে প্ৰত্যেকক য'ত য'ত পাৰো যিখিনিয়ে জানেতো জানে আৰু এইখিনি বেছিকে নকওঁ কিন্তু মই শ্বুটিঙে থাকক বেলেগ কামেই থাকক মোৰ ৱাইফে মোক গালি পাৰিলেও দেৰি হৈছে বুলি মই মোৰ ঘৰৰ ওচৰত 15টা কুকুৰ আছে মই ৰাতিপুৱা উঠি প্ৰথম সিহঁতক ভাত দিওঁ মানে 15টা কুকুৰক ভাত দিয়াৰ পিছত মোৰ কেম্পাছত আছে 6টা এই যোৱা বৰষুণৰ পৰা সিহঁতি সোমাই দিলে সিহঁতি বাহিৰত সেই ৰাস্তাত ঘূৰি ফুৰা কুকুৰে আছিলে কিন্তু এই বৰষুণ দিয়াৰ কাৰণে সিহঁতি সোমাই গ'ল আৰু মোৰ সৎ নগ'ল সিহঁতক উলিয়াই দিবলৈ কাৰণ এটা ঘৰ বনাইছো চাদ আছে গোটেই চাদৰ তলত সিহঁতৰ 6টা শুবলৈনো ঠাই নহ'ব কিন্তু অলপ দিগদাৰ হয় কি মোৰ নিজৰ ভিতৰত থকা চিম্বাৰ লগত সিহঁতৰ অকমান কাজিয়া হয় মাজে মাজে কিন্তু এতিয়া লাহে লাহে কাজিয়াখন কমিছে গতিকে মই ৱাইফৰ গালিও খাওঁ মাজে মাজে সিহঁতি লেতেৰা কৰে কিবা কিবি কৰে কিন্তু সেয়াই আৰু চাফা কৰো আৰু গতিকে সিহঁতক খুৱাওঁ সেইটোৱে আচলতে সেই তেতিয়া যে আৰম্ভ কৰিলো তেতিয়া এতিয়াৰ পৰা সেয়া কৰি আছো আৰু সকলোকে মই এটা কথা কওঁ আমি মানুহ ভগৱানে আমাক স্বজন কৰিছিল পৃথিৱীখনত থকা বাকী জীৱ জন্তুবোৰক আমাক একেলগে লৈ যাবলৈ সেইটো কাৰণে আমাক জ্ঞান বুদ্ধি অকমান বেছিকৈ দিছে কিন্তু আমি ইমান বেছি স্বাৰ্থপৰ আমি জ্ঞান বুদ্ধি বেছিকে লৈ আজি চাব হাতী আহে বান্দৰ আহে কুকুৰ মেকুৰী আহে আমি সিহঁতে আমাৰ ঠাই ল'বলৈ হোৱা নাই সিহঁতৰ ঠাইবোৰ আমি দখল কৰি লৈছো সেইটো কাৰণে সিহঁতি ওলাই আহিছে খাদ্যৰ অভাৱত পাহাৰৰ পৰা যদি আপুনি এইটো কি কয় আপুনি কলৰ ডিলটো লৈ আহে বাঁহৰ গাছটো কাটি লৈ আহে পাহাৰত থকা জীৱ জন্তুবোৰে খাব কি বাকীটো পহু শহা কিবা কিবি সেইবোৰতো নাইকিয়া হলে সেইবোৰতো আমি মাৰি মাৰি খালোৱে গতিকে জীৱ জন্তুৰ প্ৰতি সদয় হওক নদীবোৰ শুকাই গৈছে গৰম বাঢ়ি গৈছে গতিকে সেইখিনি কথা উপলব্ধি কৰিবলৈ চেষ্টা কৰক মানুহ হিচাপে কৈছো অভিনেতা হিচাপে নহয় আৰু বিশেষকৈ কুকুৰ আৰু মেকুৰী এই জীৱ দুটা একদম মানুহৰ লগত থকা অতীজৰে পৰা মানুহৰ ওপৰত ডিপেণ্ডেণ্ট সিহঁতক যদি আমি খাবলৈ নিদিওঁ সিহঁতে ক'তো খাবলৈ নাপায় গতিকে ঘৰত অন্ততঃ থাকি যোৱা খাদ্যখিনি সন্মুখত যদি কুকুৰ বা মেকুৰী থাকে সিহঁতক দিয়ক গৰম দিন আহি আছে ঘৰৰ সন্মুখত অন্ততঃ এটা বাচনত পানী অকমান থওক সিহঁতৰ কাৰণে চৰাইকেইটাৰ কাৰণে চৰাইৰ কাৰণেও খাবলৈ একো নোহোৱা হৈছে চাউল কেইটামান দলিয়াই দিয়ক চৰাই দেখিলে সেইখিনি মানুহ হিচাপে আমি কৰিবলগীয়া আৰু ভগৱানে আমাক স্বজন কৰিছিলে সেইটো কাৰণে মই ভগৱান বহুত বিশ্বাস কৰো আৰু মই জানো ভগৱান আপুনি মন্দিৰত বিচৰাতকৈ যদি জীৱ জন্তু মানুহ দুখীয়া মানুহক সহায় কৰাত বিচাৰে নহয় বেছিকৈ পাব মই প্ৰেক্টিকেল লাইফত সেয়া পাইছো কাৰণে কৈছো চৰি দেৱী আচলতে এনে প্ৰাসংগিক কথা আপুনি খুব গুৰুত্বপূৰ্ণ কথা কেইটা কৈছে আচলতে এই মানৱীয়তা বোধটো সকলোৰে থকাটো উচিত উচিত সঁচা কাৰণ আমি মানুহটো আৰু তুমি চোৱা মই যেতিয়া এইবাৰ ঘৰলৈ গৈছো আহিছো নদীবোৰ শুকাই গৈছে গৰমটোতো বাঢ়িছেতো সেইটো আৰু আমি থাকিব নোৱাৰা হৈছো কিয় আমি কৰিছো জীৱ জন্তুৱে কৰা নাই গছ কাটিছো পাহাৰ সমান কৰিছো নদী পুখুৰী পুতিছো যিমানবোৰ হ্ৰদ আছিলে পুতি দিছো আৰু জাবৰটো নকবাই প্ৰদূষণ বাঢ়ি গৈছে চাৰিওফালে প্ৰদূষণ কথাটো হয় আমি অকল নিজৰ স্বাৰ্থৰ কাৰণে কৰি থাকিলে কাইলৈ পৰহিলে আমাৰ পিছৰ প্ৰজন্মত জীয়াই থাকিব পাৰিব জানো অক্সিজেন নহলে বিষয় হৈ পৰিছে আচলতে সেইটো বস্তু আমি সকলোৱে কিন্তু চিন্তা কৰিব লাগে মানুহ হিচাপে অভিনেতা হলো বা কিবা হলো কথা নহয় সকলোৱে এইটো সমাজৰ প্ৰতি যিটো দায়িত্ববোধ সকলোৰে থাকিব লাগিব একদম সঁচা কথা তাৰপিছত এতিয়া আহিল আপুনি বহুত চৰিত্ৰত অভিনয় কৰিলে সেই অতীতৰ পৰা বৰ্তমানলৈকে তথাপিও তাৰ মাজত কিছুমান চৰিত্ৰ মানে মনৰ ভিতৰত উকমুকাই থকা বুলি যে কয় সপোনৰ চৰিত্ৰ যিটো বহুত চৰিত্ৰ কৰিছে তথাপিও এনেকুৱা আপোনাৰ হেঁপাহ আছে নেকি যে এনেকুৱা ধৰণৰ চৰিত্ৰ এটা যদি মই কৰিব পাৰিলো হয় গতিকে আপোনাৰ প্ৰিয় চৰিত্ৰ আৰু হেঁপাহৰ চৰিত্ৰ দুটা কৈ দিয়ক বৰ্তমানলৈকে কৰা প্ৰিয় চৰিত্ৰ আৰু কেনেকুৱা ধৰণৰ চৰিত্ৰত নিজক চাবলৈ মন আছে আপোনাৰ মানে তোমাক কওঁ এটা চৰিত্ৰ বুলি তেনেকে কলে বা তুমি যদি মোক আজিও সোধা যে আপুনি আপোনাৰ ভাল লগা এখন কিতাপৰ নাম কওক মই এখন কিতাপৰ নাম ক'ব নোৱাৰো বিভিন্ন সময়ত বিভিন্নখন কিতাপ মোৰ ভাল লাগিছে বা প্ৰত্যেকখন কিতাপে মোৰ ভাল লাগে আৰু মই আজিলৈকে যিকেইটা মই খুব চুজি মানে খুব মই চিলেক্টিভ মই যদি মোৰ ভাল নালাগে মই চৰিত্ৰটো কেতিয়াও নকৰো কাৰণ মই তাত সোমাবই নোৱাৰো আৰু মই এটা কথা জানো মই যদি তোমাক এবাৰ কমিট কৰিছো মই কৰিম তেতিয়াহ'লে মই কৰিম মই তোমাক কমিটমেণ্ট দিয়াৰ আগত মই চিন্তা কৰিম মই কৰিব পাৰিম নে নোৱাৰিম বা মই কোনটো লেভেললৈকে পাৰিম আৰু যেতিয়া মই কলো যে কৰিম বুলি তাৰপিছত মই মোৰ 100% যিমান কষ্ট নহলেও মই সেই কামটো কৰিমেই গতিকে মই সদায় স্ক্ৰিপ্টখন পঢ়ো কেৰেক্টাৰটো চাওঁ চৰিত্ৰটো যে এইটো কৰিলে মানে মোৰ কৰিবলগীয়া কিবা আছে নে নাই তেনেকুৱা ধৰণৰ গতিকে মোৰ প্ৰত্যেকটো ভাল লাগে আৰু
মানে তুমি ড্ৰিম কেৰেক্টাৰ বুলি ক'লে ধৰা বহুত ভাল কাম কৰিব মন যায়, এটা বুলিয়ে নহয়, চেলেঞ্জিং কেৰেক্টাৰবোৰ কৰিব মন যায়। আৰু মই নিজে অকমান চাগে ৰাফ, মানে মই গতিকে সেই তেনেকুৱা ধৰণৰ কেৰেক্টাৰবোৰ কৰি মানে নিজৰ লগত খাপ খোৱা কেৰেক্টাৰবোৰ কৰি বেছি ভাল পাওঁ। এংগ্ৰি য়ং মেন বুলি যিটো কয়, আৰু এংগ্ৰি য়ং মেন মানে একেই আৰু সমাজ ব্যৱস্থা, যিটো আমাৰ ভুল সমাজ ব্যৱস্থা, তাৰ কাৰণে যুঁজিবলৈ মানে সেই মোৰ মতে বাৰ্তা এটা যাতে যায়। মই এইটো, আৰু মই যি চিৰিয়েল এখনে কৰো বা চিৰিয়েল এখনে কৰো বা চিনেমা এখনে কৰো, চৰিত্ৰটোত মই সদায় কিছুমান বস্তু চাওঁ। লাষ্টলি মই কাগজৰ ফুল মোৰ জোনাক চেনেলত টেলিকাষ্ট হৈ আছে সন্ধিয়া 8 বজাত, 9 বজাত আৰু 10 বজাত, অৰূপ বৰাৰ প্ৰযোজনা পৰিচালনাৰে। ত' মই সেইখনতো কেইটামান চিন আহিছিল, মানে মই ছোৱালীজনী গাত হাত উঠুৱাব লাগে বা এনেকে চুলিত ধৰিব লাগে। মই ডাইৰেক্ট অৰূপ দাৰ লগত পাতিছো যে অৰূপ দা নকৰো দিয়ক, কাৰণ এই বস্তুবোৰ ভুল বাৰ্তা যায়। গতিকে আমি যদি খংকে কথা এটা কওঁ, সেইটোও বুজি পাব মানুহে, যিহেতু চাই থাকিব, আজিকালি চব টেলেণ্টেড অডিয়েন্স হয়। ত' মই সেই বস্তুটো বিশেষকৈ মই কেইটামান বস্তু খুব বেয়া পাওঁ, মানে এই নাৰীক অপমান কৰা, নাৰীক অসন্মান কৰা, যদিও মই বহুতকেইটা চৰিত্ৰ সেইটো কৰিবলগীয়া হৈছে ভালটো দেখাবলৈ যাওঁতে, কিন্তু সেই বস্তুখিনি মই খুব বেয়া পাওঁ। আৰু মই চেষ্টা কৰো যাতে মই কৰা কামটোলে সমাজৰ ভাল কিবা এটা আহক, যোনে চাই আছে তেওঁ ভাল বস্তুটো দেখক। আৰু মই নিগেটিভিটিটো মই একদম মানে মোৰ লগত নাথাকা বস্তু, মানে নিগেটিভ মানুহ হওক, নিগেটিভিটি হওক, মোৰ ওচৰৰ পৰা আঁতৰি গুচি যায়। সেইটো চাগে মোক শিৱ বাবাই দিছে। গতিকে সেই তেনেকুৱা কথা। আৰু ড্ৰিম প্ৰজেক্ট বুলি ক'লে বহুত আছে, মাজে মাজে কথা পাতিম তোমাৰ লগত, পিছতো কম, এতিয়াই নকওঁ। কিছুমান কথা বেছি আগতে কলো, কিছুমান কৰিব নোৱাৰি। সেইটোৱে। তাৰপিছত এতিয়া সুধো, কিছুদিন আগতে জীৱনৰ দ্বিতীয় অধ্যায় বুলি যিটো কয়, আৰম্ভ হৈ গ'ল। হয়তো দৰ্শকসকলে বহুতে গম পোৱা নাই, বা কিছুমানে গম পাইছেও, গতিকে দৰ্শকসকলে শুনি ভাল পাব। গতিকে অকণমান কৈ দিয়ক, বৌৰ বিষয়ে কৈ দিয়ক। মোৰ পত্নীৰ নাম গৰিমা শৰ্মা। তেওঁ NGOৰ লগত ৰিলেটেড। তেওঁ দিল্লীতে পঢ়া শুনা কৰি আছিলে, তেওঁ লকডাউনত ঘূৰি আহিলে। তেওঁ MSW কৰা, মাষ্টাৰ অফ ছচিয়েল ৱৰ্ক। তেওঁ ছচিয়েল ৱৰ্ক কৰি ভাল পায়, গতিকে আমাৰ মন মিলিলে। আৰু মোৰ দৰে মানুহ এটা হজম কৰিবলৈ তেওঁ সাহস কৰিলে যে, এইটো কাৰণে মই তেওঁক ধন্যবাদ জনাইছো। আৰু মই লাকি তেওঁলোকৰ ফেমিলিটো পোৱাৰ কাৰণে। খুব ভাল ফেমিলি হয়, পাপা হওক, মা হওক, বা তেওঁ ককায়েক দিকি, তেওঁলোক খুব ভাল ঘৰ এখন পালো। তেওঁলোকে মই অকমান মুদি, আৰু মোক যোনে চিনি পায় তেওঁলোকে জানেই। মই মানে অন্যায়টো পতককে মানে হজম কৰিবলৈ অকমান দিগদাৰ হয়, কাৰণ আমি গাঁৱৰ ল'ৰা, আমি সৰুৰ পৰা ভাল বস্তুখিনিয়ে পাই আহিছো। তাতে টিচাৰৰ ল'ৰা, দেউতা শিক্ষক আছিল কাৰণে আমি সদায় ভাল কথাবোৰে শিকিছো। ভালটো ভাল বুলি কব শিকিছো, বেয়াটো বেয়া বুলি কব শিকিছো। গতিকে বেয়াটো ভাল বুলি কবলৈ অকমান কষ্ট হয়, আৰু সেইটো কাৰণে। আৰু খুব বেছি খেতিয়কৰ ল'ৰাৰ কাৰণে চাগে খুব বেছি মানে হজম কৰি থকাৰ ক্ষমতাটো নাই, খংটো উঠি আহে। গতিকে চাবলৈ গ'লে এইবোৰ বহুত বেয়া স্বভাৱ, ভাল বুলি কবলৈ যোৱা নাই। তেনেকুৱা মানুহ এটাক জানি শুনি কোনোবাই গোটেই জীৱনটো একেলগে কটাম বুলি আগুৱাই অহাটো বহুত ডাঙৰ কথা। গৰিমা শৰ্মাই এইটো সাহস কৰি আগুৱাই আহিলে, গতিকে ময়ো সাহস পালো। গতিকে আমি 19 ফেব্ৰুৱাৰীত সামাজিক নিয়মৰে আমি এক হলো। এতিয়া আমাৰ সংসাৰ চলি আছে। শুভেচ্ছা থাকিলে এইখিনিতে আপোনালোকলে। জীৱনৰ বাটত খুব সুন্দৰভাৱে আগবাঢ়ি যাওক আপোনালোক, তাকে বিচাৰিছো। ধন্যবাদ। শেষত চুটি কেইটামান প্ৰশ্ন আপোনালৈ। আপোনাৰ দৃষ্টিত গৌৰৱ বৰা কোন? এজন মানুহ, যি বেয়াটো বেয়া বুলি কয়, ভালটো ভাল বুলি কয়। যি নিজৰ লগতে সন্মুখত থকা গছ পুলিটোৰ কথা ভাবে, মোৰ ঘৰৰ সন্মুখত থকা কুকুৰ মেকুৰী কেইটাৰ কথা ভাবে। কাইলৈ যদি মই হোটেল এখনত ভাত খাই ওলাই আহিছো, তেতিয়া যদি সন্মুখত কোনোবা এজন আছে, তেওঁৰ কথা ভাবে। গৌৰৱ বৰা। তাৰপিছত প্ৰিয় শব্দ? মা। প্ৰিয় ঠাই? ধেমাজি। প্ৰিয় খাদ্য ভাত আৰু মাছ ভাত। মায়ে খুব ভাল মাছ বনায়, মোৰ মায়ে। মাছ ভাত মোৰ আটাইতকৈ প্ৰিয়। তাৰপিছত প্ৰেম হ'ল বুজা পৰা। প্ৰেম বুজা পৰা সন্মান। বুজা পৰা নাথাকিলে প্ৰেম কেতিয়াও নাথাকে। হয়, একেবাৰে সঁচা কথা। তাৰপিছত প্ৰিয় ঠাই? সুধিছিলে, ধেমাজি বুলি ক'লো, মোৰ গাঁও। তাৰপিছত প্ৰিয় অভিনেতা বলিউডৰ? প্ৰিয় অভিনেতা বুলি ক'লে মানে সেয়ে, মই এনেই অজয় দেৱগনৰ নামটো প্ৰথমে পটককে গুচি আহে। আৰু তুমি যদি হলিউডত কোৱা, তেতিয়াহ'লে মোৰ ব্ৰুচ উইলিছ
ডাই হাৰ্ড চিৰিজটোৰ যিজন হিৰো, তাৰমানে ডাই হাৰ্ড চিৰিজটোৰ মোক জীৱনত যেনেকে মহাৰথীয়ে শক্তি দিছে, ডাই হাৰ্ড চিৰিজটোৰ বহুত শক্তি দিছে। তো কেতিয়াবা ডিপ্ৰেছ হলে ডাই হাৰ্ডখন চালে তেতিয়া বুজি পাওঁ যে যদি ডাই হাৰ্ডত হিৰোটো তেনেকে ইমান কষ্টৰ মাজত জীয়াই থাকিব পাৰে, মই কিয় নোৱাৰিম, মোৰতো ইমান কষ্ট হোৱা নাই। তাৰ বাদে সকলোৰে অভিনয় ভাল লাগে, যিসকল ভাল অভিনয়, বিশেষকৈ চব বিশেষ বিশেষ চিনেমা কিছুমান বিশেষ কেৰেক্টাৰ, অভিয়াছলি সঞ্জয় দত্তই হওক, আপোনাৰ অমিতাভ বচ্চনে হওক, চবৰে কিছুমান কেৰেক্টাৰত চবকে ভাল লাগে, চৰিত্ৰ বিশেষে। তাৰপিছত প্ৰিয় অভিনেত্ৰী বুলি ক'লে এতিয়া দীপিকা পাডুকন, আগতে আছিলে মাধুৰী দীক্ষিত। তাকে চবৰে তেনেকে বহুত কেৰেক্টাৰত ভাল লাগে। কিন্তু যিকোনো গান এটা ওলালে যে চাই থাকিব পাৰি, বা যিকোনো হেৰি ওলালে চাই থাকিব পাৰি, সেইটো হ'ল মাধুৰী আৰু দীপিকা পাডুকন। তাৰপিছত অসমৰ মৃদুলা বাইদেউ, গীতাৱলী বাইদেউ। অভিনেতা ৰবি দা, বিজু ফুকন, নিপন গোস্বামী বৰদেউতা, প্ৰত্যেকৰে ভাল লাগে, প্ৰত্যেকেই ইমান ধুনীয়া কাম কৰিছে। তাৰপিছত ৰাজনীতি সম্পৰ্কে কম। ৰাজনীতিলৈ জনা শুনা জ্ঞানী মানুহখিনি আহিব লাগে। আমি ৰাজনীতিক অকল গালি পাৰি থাকিলেতো নহব, ভাল মানুহ আহিব লাগিব। আৰু মই শেহতীয়াভাৱে চাউথৰ মানে দাক্ষিণাত্যৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো অলপ অধ্যয়ন কৰিলো শেহতীয়াভাৱে, যে তাৰে অভিনেত্ৰীসকলে কিয় ইলেকশ্যনৰ মানে ৰাজনীতিৰ লগত ইমান জড়িত হৈ যায়। তেতিয়া বুজি পালো তাৰে অভিনেতাসকলৰ তাতেতো বাজেট চাজেট খুব ভাল, বা তেনেকে ৰেমুনাৰেশ্যনো ভাল হয়, আমাৰ ইয়াতে সেইটো দিগদাৰ হয়। তো তেওঁলোকে প্ৰথমৰ পৰাই মানুহৰ লগত জড়িত থাকে। তেওঁলোকৰ প্ৰত্যেকৰে NGO থাকে, প্ৰত্যেকে বহুত পইচা খৰচ কৰে, যেনেকে জুবিন দাই নিজৰ কাৰণে যিমান ৰাখিছিল তাতকে বেছি বেলেগৰ কাৰণে মানে বিলাই দিছিল। এতিয়াতো বহুত কথা ওলাইছে, ৰবি দাই কি জুবিন দাই কিমানত চলাই আছিল, কিমানৰ চিকিৎসা কৰিছিল, কিমানত কি কৰিছিল। অৱশ্যে ৰবি দাইও তেনেকে কৰে দেই, মই ৰবি দাৰ লগত মই ক্ল'জ কাৰণে মই জানো, ৰবি দাইও বহুতকো সহায় কৰে। গতিকে তেওঁলোকে বহুত বেছি লেভেলত কৰে, কাৰণ তেওঁলোকৰ বহুত বেছি পইচা পায়, গতিকে তেওঁলোকে সেইখিনি খৰচ কৰে, মনটোও লাগিব খৰচ কৰিবলৈ। তো সেইটো কাৰণে তেওঁলোক আহে। তো মই ৰাজনীতিৰ লগত কোনো পধ্যেই জড়িত নহয়। মই ৰাজনীতি, কিন্তু মই এইটো নহয় যে ৰাজনীতি বেয়া পাওঁ, কিন্তু মই বিচাৰো যে ভাল মানুহখিনি আহক। কাৰণ ইমান বেছি কৰাপশ্যন হয়, আমাৰ ইমান বেছি টেক্স উঠে, ইমান আহে, কিন্তু ৰাজনীতি যদি নহয় তেতিয়াহ'লে দেখোন আমাৰ দেশখন আগে নাবাঢ়িব। মানুহবোৰে কি কৰিম, তোমাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হৈ এইখন দেশতে থাকিব লাগিব ন। আজি মোৰ ল'ৰা ছোৱালী অভিনেতাই হওক, বা শিল্পীয়ে হওক, বা ডক্টৰ ইঞ্জিনিয়াৰ হওক, এইখন দেশতে থাকিব লাগিব। এইখন দেশ চলাই আছে কোনে? ৰাজনীতিবিদসকল। গতিকে বিচাৰো কিবা এটা চেঞ্জ হওক, ভাল মানুহখিনি আহক, বা যিখিনি ৰাজনীতি কৰি আছে তেওঁলোকে মানুহৰ কথা ভাবক, ভাল হওক, কৰাপশ্যন কমাওক। কিন্তু ক'তা কমাই নাই দেখোন, বাঢ়ি গৈহে আছে। মানুহৰ কাৰণে কাম কৰা উপযুক্ত ব্যক্তি আহিব লাগিব, আচলতে যিয়ে সমাজখনৰ কথা সঁচাকে চিন্তা কৰে। একদম সেইটোৱে লাগে। আৰু পলিটিক্সটো মই নাজানো, এইবোৰ হয়তো বেছি সংজ্ঞা, ইমান বেছি এইবোৰ ডেপথতো নাযাওঁ, কিন্তু তোমাৰ যদি মনেই নাই, মানুহক সহায় কৰাৰ যদি মনটোৱে নাই ভিতৰত, তুমি ৰাজনীতি কৰিবলৈ অকল টকা ঘটিবলৈ কি আহা? টকা ঘটিবলৈতো বহুত কাম আছে, সেইখিনি কৰা। তুমি আহি দেশখনৰ ৰাজহাড়ডালে বেকা কৰি দিছা, তাৰপিছত বাকীখিনি মানুহ চিধা হ'ব পৰা। সেইটোৱে। বাকী এইটো আৰু বেছি গভীৰলৈ নাযাওঁ বাৰু, মই গভীৰতাত গৈ ক'বও নোৱাৰিম। ৰাখিছো। এতিয়া আহিল ব্যক্তি জীৱনত আত্মসমালোচনা কিমান প্ৰয়োজনীয় বুলি ভাবো? বহুত প্ৰয়োজনীয়। মোক তুমি বেয়া বুলি ক'লেও মই থেংক ইউ বুলি কওঁ, ভাল বুলি ক'লেও থেংক ইউ বুলি কওঁ। আৰু সেইটো লাগে সদায়। মই ৰাতি ভাবি চাওঁ যে আজিৰ দিনটোত মই কি ভাল কাম কৰিলো, কি বেয়া কাম কৰিলো, কোনটোত মই নিজক সলাব লাগে। আৰু মোৰ আটাইতকৈ বেয়া স্বভাৱটো হ'ল মই পতককে খং উঠা। কেতিয়াবা মই মানে খং নকৰিবলগীয়া কথাটো খং কৰো। নিয়মিততে হওক, মোৰ ঘৰতে হওক, মোৰ পৰিয়ালৰ মানুহকে হওক, মোৰ পত্নীকে হওক। তো সন্ধিয়া মই সদায় ৰাতি যেতিয়া শোৱাৰ আগত মই চিন্তা কৰো যে মই আজি কোনটো কাম কৰিব লাগিছিল, কোনটো নালাগিছিল, কোনটো কাম মই কালিলে দীঘলীয়া কৰিম। তাৰ মাজতো কৰা নাযায়, কিছুমান হেৰিয়ৰ কাৰণে হৈ যায়। কিন্তু আত্মসমালোচনা লাগিবই, তুমি আগুৱাই যাবলৈ হলে লাগিবই, একদম চিধা কথা, নহলে তুমি ৰৈ যাবা। তাৰপিছত উচ্চাকাংক্ষা আৰু বুজাবুজি। উচ্চাকাংক্ষা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তুমি আগুৱাই গৈ থাকিব পাৰিবা, কিন্তু উচ্চাকাংক্ষাটো মানে কাৰো যাতে অপকাৰ নকৰে সেইটো বহুত ডাঙৰ কথা। মই সমাজপ্ৰিয় মানুহ, আৰু মই তোমাক আগতে কৈছো মই ভগৱান বিশ্বাস কৰো। তো ভগৱানে মানুহ এইটো কাৰণে স্বজন কৰিছিল, জ্ঞান বুদ্ধি বেছি দিছিল, যাতে কাৰো অপকাৰ নোহোৱাকে তেওঁ গোটেই জীৱ জন্তুবোৰক লৈ গোটেই
কাষৰ মানুহখিনিক লৈ আগুৱাই যায়। যিহেতু আমি সমাজত বাস কৰো, মোৰ উচ্চাকাংক্ষাই মোৰ পত্নীক, মোৰ মা দেউতাক, মোৰ পৰিয়ালৰ মানুহক, মোৰ চৌপাশে থকা কুকুৰ মেকুৰীকেইটাক, মোৰ সন্মুখত থকা গছডালক যাতে অপকাৰ নকৰে, তেনেকে উচ্চাকাংক্ষাত লাগে। আৰু উচ্চাকাংক্ষা থকাৰ লগে লগে মানুহে আগুৱাই গৈ থাকিব পাৰিব। তাৰপিছত বুজাবুজি আৰু সহমৰ্মিতা, সেইটোতো লাগিবই। বুজাবুজি আৰু সহমৰ্মিতাৰটো মই বহুত বেছি মানে কি কয় এইটো, মানে সেই শব্দ দুটা মই বহুত বেছি শ্ৰদ্ধা কৰো, আৰু এইটো চবতে লাগিব। আমাৰ ইউনিট এটাত হওক, ঘৰখনত হওক, সমাজত চবতে লাগিব। আৰু চলিব সেই বস্তুটো কমিছে কাৰণে মানুহৰ আজিকালি ইমান বেছি মানে মানুহৰ মাজত খং, ৰাগ, হাই কাজিয়া, অলপ কথাতে মানুহ মাৰি দিয়ে, কিবা কৰে, এই নাইকিয়া হৈছে কাৰণে হৈছে। নেতিবাচক প্ৰভাৱ এটা নেতিবাচক পৰিছে। প্ৰভাৱ পৰিছে। সেইটোৰ পৰা চবে আঁতৰি আহিব লাগিব আচলতে। এতিয়া শেষলৈকে আহিছো। শেষত আপোনাৰ আগন্তুক পৰিকল্পনা সম্পৰ্কে দৰ্শকখিনিক অকণমান কৈ দিয়ক। কি কি কামৰ লগত অনাগত দিনত জড়িত হৈ থাকিব? তাৰ আগতে এটা কথা ৰৈ গ'ল, ভ্ৰাম্যমাণ থিয়েটাৰ। প্ৰতিগৰাকী শিল্পীৰে এটা সপোন থাকে, হেঁপাহ থাকে ভ্ৰাম্যমাণলৈ যোৱাৰ। গতিকে আপুনি কেতিয়ালৈকে দৰ্শকসকলে আপোনাক ভ্ৰাম্যমাণৰ মঞ্চত মই তোমাক কৈছোৱে, মই যেতিয়া অভিনেতা হ'ম বুলি ভাবিছিলো, ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত চম্পক শৰ্মাহঁতক দেখিয়ে মই মানে ভাবিছিলো। গতিকে ভ্ৰাম্যমাণ থিয়েটাৰলৈ যোৱাৰ মন আছে, ইচ্ছাও আছে। বহুতখিনি কথাৰ কাৰণে হোৱা নাই, কথাও বহুতে পাতি আছে বা হৈ আছে, কিন্তু অতি সোনকালে যে যাম, অন্ততঃ 2-3 বছৰ সেই সৰুৰ সপোনটো পূৰ কৰিম। চবৰে এটা হেঁপাহ থাকে ভ্ৰাম্যমাণলৈ যোৱা। গতিকে নিশ্চয় দৰ্শকসকলে অতি সোনকালে গৌৰৱ দাক ভ্ৰাম্যমাণৰ মঞ্চত দেখিবলৈ পাব বুলি আমি আশা কৰিছো। নিশ্চয় নিশ্চয়। আৰু ভগৱানে, মই কৈছো, মই ভগৱান বিশ্বাসী, আৰু মই এটা কথা জানো, ভগৱানে চব বস্তু মিলাই থৈ দিছে। তেওঁ যিদিনা মোক কব, সেইদিনা মই যাম সকলোৰে মাজলৈ। শেষত পৰিকল্পনাখিনি কৈ দিয়ক। পৰিকল্পনা মানে আছে হাতত, কেইবাখনো ছবি আছে, কথা চলি আছে। এতিয়া গৰম ছিজন আৰম্ভ হৈ গ'ল, তো চাগে গৰম ছিজনটো শেষত পিছত কৰিব পৰা যাব। আৰু নিজৰো বহুতখিনি পৰিকল্পনা আছে, নিজৰো কিছুমান কাম আৰম্ভ কৰাৰ কথা ভাবি আছো। আৰু ডাঙৰ এটা পৰিকল্পনা আছে জীৱনৰ, নাজানো ভগৱানে কিমান দূৰলৈ নিয়ে। মোক এখন ডাঙৰ আশ্ৰম খুলিম যদি পাৰো। সেই আশ্ৰমখনৰ আপোনাৰ ঘৰৰ সন্মুখত থকা কুকুৰ মেকুৰী যাক আপুনি বেয়া পায়, অনীহা কৰে, যাৰ হাড় ওলাই আছে, হয়তো সেই দিনটোত খাবলৈ নাপায়, তেনেকুৱা যিমান আছে অসমত, সকলোকে মই মোৰ সেই আশ্ৰমখনলৈ লৈ গুচি যাম। আৰু যদি তেনেকুৱা মানুহ, মই অকল কুকুৰ মেকুৰী গৰু ছাগলী বুলি কোৱা নাই, মানুহ যোনে ভোকত আছে, তো সেই সিহঁতক এমুঠি দিয়া। পৃথিৱীত মোৰ এইটো এটা ডাঙৰ সপোন, আৰু মই ভাবো কিয় আহিল নাজানো, আৰু মই এইটো কৰিবলৈ, মই এতিয়াও কৰো। মই এতিয়াও নাই বুলিও যিমানখিনি মোৰ নিজৰ সাধ্য, আৰু সেই সাধ্যৰ ভিতৰত মই কাকো ভোকত, কুকুৰ মেকুৰী হওক, মানুহ হওক, গৰু ছাগলী হওক, মই যদি দেখোঁ ভোকত আছে আৰু মই পৰাত যদি আছো, মই কেতিয়াও ভোকত থাকিবলৈ নিদিওঁ। আৰু মোৰ জীৱনৰ এটা লক্ষ্য, বাকী নোৱাৰিলেও মই অন্ততঃ কষ্ট আৰু ভোক মোৰ সাধ্য অনুসাৰে মই সেই বস্তুটো জীৱ জন্তুৱে হওক, মানুহৰ মাজত হওক, নোহোৱা কৰিবলৈ চেষ্টা কৰিম। আৰু ভগৱানে মোক সহায় কৰক, আপোনালোকে আশীৰ্বাদ কৰক, যাতে মই এই কামটোত মানে আগুৱাই যাব পাৰো, ছাকচেছ হ'ব পাৰো। তাৰ কাৰণে বহুত বেছি অৰ্থৰ প্ৰয়োজন। তো এতিয়া নিজে চলাৰ উপৰি নতুনকে বিয়া পাতিছো, গতিকে তাৰ মাজতে মই যিখিনি পাৰো সদায় কৰি আহিছো। আৰু মোৰ পৰিকল্পনা বুলি ক'লে, এইটো মোৰ জীৱনৰ ডাঙৰ পৰিকল্পনা। মই যদি জীয়াই থাকো, ভগৱানে জীয়াই ৰাখে, আৰু ভগৱানে যদি মোক আগুৱাই লৈ যায়, মই এইটো কাম কৰিমেই। আপোনালোকে সকলোৱে এদিন নহয় এদিন দেখিব। সকলোৱে সহযোগ কৰিব লাগিব। সেইটোৱে খুব ভাল পদক্ষেপ আচলতে ভাবিছে আপুনি। পূৰণ হওক তাকে আমি আশা কৰিছো। কথা পাতি যথেষ্ট ভাল লাগিল। শেষত মোৰ ফালৰ পৰা আপোনালৈ সৰু এটি উপহাৰ। ধন্যবাদ। মই এইবাৰ মোৰ খুব ভাল লাগিলে, মই এইবাৰ মোৰ বিয়াত কেইখনমান মই কিতাপ গিফ্ট পাইছো। তাৰপিছত মানসে পঠালে তাৰ নিজৰ কিতাপ, নিজে লিখা কিতাপ, মানস দত্ত, তোমাৰ হেৰিয়ৰ পৰা, কি কয়, আমাৰ ঢকুৱাখানাৰ পৰা। তো আজি তুমি মোক কিতাপ এখন দিলা, সঁচাকে ধন্যবাদ। আমি কিতাপ গিফ্ট দিয়া যুগৰ মানুহটো, গতিকে কিতাপ পালে বিৰাট ভাল লাগে। আৰু মোৰ এইবাৰ বিয়াত যোনে যোনে কিতাপ দিছে, তেওঁলোকক মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি বহুত 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 ধন্যবাদ দিছো। আৰু বৰ ভাল ভাল কিতাপ দিছে। আৰু সঁচাকে এই পৰম্পৰাটো ৰক্ষা কৰিব লাগে। কিতাপ, গছ, অকল আমিয়ে নহয়, আমাৰ ল'ৰা ছোৱালীকো ভাল পাবলৈ শিকাব লাগে। আৰু যি কিতাপ, জীৱ জন্তু ভাল পায়, সি মানুহক কেতিয়াও বেয়া পাব নোৱাৰে। আমি আচলতে পিছৰ প্ৰজন্মকো এইখিনি শিকাব লাগে। আৰু বস্তু বাদে মোবাইল ভাল পোৱাতকে, মোবাইল, আপোনাৰ KFC এইবোৰ ভাল পোৱাতকে, কিতাপ, জীৱ জন্তু, গছ বন যদি ভাল পাবলৈ শিকায়, সিহঁতিটো পৃথিৱীখন ভাল পাবই। কাইলে আপোনাক
মানে সিহঁতি আগৰ প্ৰজন্মক নিজৰ মাক দেউতাকহঁতক কেতিয়াও সন্মান কৰিব নোৱাৰে, বেয়া পাব নোৱাৰে, অৱমাননা কৰিব নোৱাৰে, মানুহক সন্মান কৰিবলৈ শিকিব, ভাল পাবলৈ শিকিব। এইটো বহুত ডাঙৰ কথা। ইমানতে আমি অনুষ্ঠানটো সামৰিম। গতিকে শেষত দৰ্শকখিনিক কি ক'ম? কথাবোৰ আমি একো প্লেন নকৰাকে পাতিলো, গতিকে মোৰ যদি কিবা মই ভুল কৈছো বা আপোনালোকৰ কাৰোবাক দুখ পাবলগীয়াকে কিবা কৈছো তেতিয়াহ'লে মোক ক্ষমা কৰিব। আৰু মই কথাবোৰ কওঁতে এনেকে কওঁ, মই কৈছোৱে মই সঁচাটো সঁচা বুলিয়ে কওঁ, সঁচাটো মিছা বুলি ক'বলৈ মই খুব বেয়া পাওঁ। আৰু দ্বিতীয় কথা, মই সকলোকে এটাই অনুৰোধ কৰো, আমি মানুহ হিচাপে আমাৰ বহুত দায়িত্ব থাকে। সেই দায়িত্বৰ ভিতৰত এটা দায়িত্ব হ'ল কি, আপোনাৰ সন্মুখত যদি কোনোবা ভোকত আছে, মানুহেই হওক জীৱ জন্তুৱে হওক, সিহঁতক অন্তত আপুনি পৰাত যদি আছে কিবা এটা খাবলৈ দিয়ক, অপকাৰ নকৰিব। এতিয়া চাওক, বহুতে কুকুৰ বেয়া পায়, মেকুৰী বেয়া পায়। মই মোৰ ঘৰৰ সন্মুখৰ মানুহটোক বেয়া পাব পাৰো, সেইবুলি মানুহটোক মই মাৰ মাৰি নিদিওঁ, মানুহটো ওলাই অহাৰ লগে লগে গৰম পানী ঢালি নিদিওঁ। গতিকে আপুনি বেয়া পায় সেইটো আপোনাৰ লগত ৰাখক, আপুনি অপকাৰ কৰিবলৈ নাযাব, সেইটো এটা ডাঙৰ ক্ৰাইম। আৰু যদি এতিয়া কোনোবা জীৱ জন্তুক অপকাৰ কৰে তেতিয়াহ'লে আপোনাৰ 5 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে, আৰু লগতে আপোনাৰ টকা পইচাও ভৰিব লাগিব। আৰু মেইন কথাটো হ'ল আজিকালি মানুহ চব কনচিয়াছ হৈ আহিছে, কেনেবাকে যদি ভিডিঅ' এটা পালে আপুনি মৰিয়ে গ'ল। তথাপি সেইখিনি বাদেই দিয়ক, মানুহ হিচাপে আমাৰ দায়িত্বটো হ'ল কি, কুকুৰ আৰু মেকুৰী এই জীৱ দুটা আমি যদি খাবলৈ নিদিওঁ, সিহঁতে খাবলৈ কেতিয়াও নাপায়। যদি বেমাৰ হৈ আছে, আমি যদি চিকিৎসা নকৰোঁ, সিহঁতে কেতিয়াও চিকিৎসা কৰিব নোৱাৰে। গতিকে বহুত বেছি পইচা খৰচ নহয়, বহুত বেছি সময়ো নাযায়। আপুনি যদি নিজে নোৱাৰে, আপুনি ছচিয়েল মিডিয়াত এটা পোষ্ট দি দিয়ক কুকুৰটোৰ মেকুৰীটোৰ অৱস্থাটো দি, আৰু যদি পাৰে প্লিজ আপোনালোকে ঘৰৰ সন্মুখত এই গৰম দিনত সিহঁতৰ কাৰণে, চব জীৱ জন্তুৰ কাৰণে, চৰাই চিৰিকটিৰ কাৰণে অকণমান পানী ৰাখক। পানী অন্তত পানীটো আমি দিব পাৰো, সিহঁতি নিজেতো পানী লৈ খাব নোৱাৰে, গতিকে আমিয়ে দিব লাগিব। আৰু যদি পাৰে সিহঁতক সন্মুখত থকা কুকুৰ মেকুৰীটোক কিবা এটা খাবলৈ দিব দিনটো, বিস্কুট এপেকেটেই হওক, ঘৰত থকা ভাতকেইটাই হওক। গতিকে এইটো মই কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু মানুহ হিচাপে এইটো আমাৰ দায়িত্ব আৰু আমি কৰিব লাগে। ঠিক আছে, বহুত বেছি ভাল লাগিল। ইমানতে আমাৰ অনুষ্ঠান আজি সামৰণি মাৰিছো। ধন্যবাদ, নমস্কাৰ।